নাছিলো মই এজন ব্যৱসায় যদিও সমান্তৰালকৈ মই এজন সমাজ সেৱক মোৰ বংশত মোৰ নিজস্ব এটা ষ্টেটাছ আছে তাতকৈ ডাঙৰ কথা তোমাৰ বিয়া ইতিমধ্যে মই ফাইনেল কৰি পেলাইছিলো তেনেস্থলত তুমি হ'ব ছাৰ হ'ব হোৱাটোকে এতিয়া আৰু নোহোৱা কৰিব নোৱাৰে সকলোবোৰ পাহৰি নাতি বোৱাৰীক আঁকোৱালি লওক অসম্ভৱ তুমি সেইবোৰ মোক কি পৰামৰ্শ দিবলৈ আছে কল্যাণ কোনেও গম নোপোৱাকৈ এজনে নিজ বংশৰ নিজ জাতিৰ ছোৱালীক ই ঘৈণী কৰি বেলেগে ৰাখিছে আৰু ইহঁতৰ এজনী ছোৱালীও আছে এইবোৰ কথা যদি মোৰ বংশ পৰিয়ালে গম পায় মোৰ বন্ধু মহলে জানিব পাৰে মই কেনেকে মুখলিয়াম কল্যাণ মই কেনেকে মুখলিয়াম এই বুলি আপুনি আপোনাৰ সন্তানটো পৰিয়ালটোক এৰি দিব নোৱাৰে এওঁ নৱজাত সন্তানটোৰ গাত আপোনাৰে তেজ আছে আপোনাৰ বংশৰ অকল মোৰ বংশৰে নহয় পৰিচয়বিহীন কোনোবা নিজ বংশৰ তেজ আছে তাইৰ গাত নামত দিব তুমি মোক দেউতা বুলি তোমাৰ কাৰণে আজিৰ পৰা মই মৰিছো আৰু মোৰ কাৰণে আজিৰ পৰা তুমি মৰিলা নহয় ছাৰ তেনেকৈ নক'ব ছাৰ হাজাৰ হওক নিলে আপোনাৰে সন্তান নহয় মোৰ সন্তান মোৰ কাৰণে আজিৰ পৰাই মৰিছে কল্যাণ তুমি এটা কাম কৰা আমাৰ কুল পুৰোহিতক খবৰ দিয়া মই কাইলৈকে ইয়াৰ শ্ৰাদ্ধ পাতি নদীত ইয়াৰ পিণ্ড উটুৱাই দিম ওলাই যা কুলাংগ ওলা মোৰ ঘৰৰ পৰা যা ছাৰ নিজৰ বুকুৰ কলিজাটোক উলিয়াই আপুনি বাহিৰলৈ দলিয়াই দিলে বিনিতা আহা শ্মশানখন আহি পালোহিয়ে কি হল শ্মশানখনলৈ ভয় লাগিছে নেকি ভয় সংশয় মোৰ এতিয়া এইবোৰ একো নোহোৱা হৈ গৈছে মোৰ কাৰণে আজি তুমি দেউতাৰ সম্পত্তিৰ পৰা বঞ্চিত হ'লা মোৰ কাৰণে আজি তুমি দেউতাৰ মনত অস্পৃশ্য এই সকলোবোৰ মোৰ কাৰণে হৈছে নীলু বিনিতা আমাৰ ভাল পোৱাটো একপক্ষীয় নহয় গতিকে সকলোতো তুমি কিয় মূৰ পাতি লৈছা এটাই আফচোচ থাকি গ'ল তোমাক মোৰ দেউতাৰ ওচৰলৈ নিব নোৱাৰিলো আমাৰ ঘৰখন তোমাক দেখুৱাব নোৱাৰিলো হে কপালত যি আছে আৰু বলা আৰু জ্বলিব বিনিময়ত 2 লাখ টকা
এই শ্মশানৰ কালী মন্দিৰটো জাগ্ৰত বুলি জানি মাজনী জন্মৰ আগতেই শৰাইখন আগবঢ়াই থৈছিলোঁ। আহোঁ আহোঁকৈ আহিবহে পৰা নাছিলোঁ। আজিহে আহিব পাৰিলোঁ দেউ। ছোৱালীজনীক আশীৰ্বাদ এটা দিব। আমি এতিয়া আহোঁহে। ভাল বাৰু আহিছো হয় আকৌ আহিব নিশ্চয় ব'লা নিলো। নমস্কাৰ দেউ। নমস্কাৰ ভালে আছে? হয় আপুনি ভালে আছে আছো আছো। আহক অ তাকে আছে চাগে কোনটো মানুহ? কিয় মানে এনেকুৱা কৰি কৰিছা? আৰে, এইবোৰ কিয় কৰি কৰিছা? কি চাইছ ইহঁত মাইক যে ঘোষণিকে মাৰি পেলা খবৰদাৰ বুলি কৈছো কোন তহঁত কি চাইছ মাৰি পেলা হে ভগৱান কি কৰাছে মই বিপাঙত পঢ়িলো মই আপুনি উঠকচোন আপুনি উঠক হে ভগৱান কি কৰাছে এতিয়া তুমি সকলো দেখি আছা মা তোমাৰ চকুৰ সন্মুখতে বিধৱা হোৱা এগৰাকী তোমাৰ ভক্ত তোমাৰ শক্তিৰে মহিয়াত কৰাবা তুমি পাৰিবা মা তুমি পাৰিবা এই শ্মশানত তুমি ভক্তৰ পূজা অৰ্চনালৈ জিলিকি থকা তুমি মহাশ্মশান মা তুমি মহাশ্মশান मैं तो भेलपुरी खा रहा था अरे रास्ते से जा रहा था भेलपुरी खा रहा था लड़की घुमा रहा था এইবোৰ কি হব ভাৰি কোন আপুনি গোবিন্দা 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 আকাৰডাল মই নিজে লগাইছো আচলতে মোৰ নামটো হৈছে গোবিন্দ গোবিন্দ বৰ্মন সৰুৰে পৰা মই দেখাত একেবাৰে হিন্দী চিনেমাৰ হিৰো গোবিন্দাৰ দৰে আছিলোঁ সেইবাবে স্কুলতো মোৰ নামটো গোবিন্দা নামেৰে এডমিশ্যন কৰাই দিলে তাৰপিছত কি হ'ল জানে গোবিন্দাৰ গানবোৰ শুনি শুনি ডান্সবোৰ দেখি দেখি ময়ো একেবাৰে খাইলা গোবিন্দাটোৰ দৰে হৈ পৰিলোঁ তুমি আৰু গোবিন্দা তাতে 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 মই মাৰটো খাই গ'লোঁ আপুনি মোৰ চেহেৰাটোৰ কথা কৈছে ন শৈশৱলৈকে ঠিকে আছিলে কিন্তু যৌৱন পোৱাৰ পিছত মই অলপ শকত হৈ গ'লোঁ এতিয়া লাহে লাহে শুকাব ধৰিছোঁ আৰু শুকালে মানে ভালকে শুকাইছে আৰে তো ভালকৈ শুকালে হিন্দী চিনেমাৰ হিৰো হোৱাৰ সপোন দেখি দেখি পঢ়া পাতিও শুকালে মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰি বাবা বিশ্বকৰ্মাৰ বলত কোনোমতে গাড়ীখন চলাবলৈ শিকি পেটে পেটে খাই আছোঁ আৰু এমাহ হোৱাই নাই এইখন ঘৰৰ মই নতুন ড্ৰাইভাৰ পিছে আপুনি মই এখন ঘৰৰ লিগেল এডভাইচাৰ মানে মই বুজি নাপালোঁ কি বৰা কিছু সময় হ'ল আপুনি নাই কাৰণে চিনেমা হিৰোৰ লগত কথা পাতি আছো হিৰো গোবিন্দা
আচলতে গোবিন্দা বলিউডৰ গোবিন্দা বুঢ়া হৈছে নহয় তেখেতক ডেকা কৰি ৰাখিবলৈ এয়া লোকেল গোবিন্দা किसी डिस्को में जाए किसी होटल में खाए ओके ओके नो प्रॉब्लम আচলতে গোবিন্দাৰ গান সকলোৱে ভাল নাপায়তো এনিৱে পিংকি বাইদেউ বোলে মাৰ্কেটলৈ যাব বাইদেউ নহয় সন্মান এটা দিছো আৰু আপোনালোকৰ আভিজাত্য মাজনী মাজনী পলম নকৰিব মাজনী বজাৰ কৰা হ'লে সোনকালে উভতি আহিবা হা ওকে পাপা তুমি গাড়ী লও মই গেটত বাবা বলো বলো গাড়ী ৰেডি আছে किसी डिस्को में जाए किसी होटल में खाए ओके ओके আচ্ছা বৰা এনে কোৱাচোন মাটিখিনি মই বিক্ৰী কৰিব পাৰিমনে নোৱাৰিম কিয় এই মাটিখিনিতো ইমান দিনে ময়ে চোৱা চিতা কৰি আছো চোৱা চিতা কৰিব পাৰে কিন্তু আপুনিতো অনা নহয় সেই সম্পত্তি বেলেগৰ গতিকে বুজিছো নীলয় নীলয় গোস্বামী ছাৰৰ একমাত্ৰ সন্তান আছিল তেওঁক কোনামাৰ স্পখনত পেলাই থৈ গ'ল এই ৰহস্যটো আজি 17 বছৰে ভেদ নহ'ল আনকি হত্যাকাৰীকো উলিয়াব নোৱাৰিলে মোৰতো সন্দেহ হয় নীলয়ৰ দেউতাকে মানে গোস্বামী ছাৰে মানুহ লগাই বোৱাৰীয়েকক আঁতৰাব খুজিছিল কিন্তু ভুলক্ৰমে নীলৰ মৃত্যু হ'ল আৰু এই কথাটোৱে গোস্বামী ছাৰক বৰ বেয়াকৈ ক্ৰিয়া কৰিছিল আৰু এইটো সহ্য কৰিব নোৱাৰি এদিন গোস্বামী ছাৰে মৃত্যুক আঁকোৱালি ল'লে আৰু মৃত্যুৰ আগে আগে তেওঁ এই সম্পত্তি কাৰোবাৰ নামত উইল কৰি গৈছে আৰু তোমাৰ দেউতাৰ সেই সময়ত গোস্বামী ছাৰৰ লিগেল এডভাইচাৰ আছিল তেওঁ সকলোবোৰ কথা জানিছিল কেৱল জনাই নহয় উইলখনো তেওঁৰ হাততে আছিল আপুনিতো গোস্বামী ছাৰৰ সুহাৰ আছিল বেছ বিশ্বাসীও আছিল তেনেস্থলত উইলৰ কথাটো আপোনাৰ পৰা কিয় গোপনে ৰাখিছিল ৰহস্য আৰু সেই ৰহস্যটো ভেদ কৰিবৰ কাৰণে তোমাৰ দেউতাৰ মৃত্যুৰ পিছত তোমাক আমাৰ এডভাইচাৰ কৰি ৰাখিছো আচ্ছা এতিয়া কোৱাচোন উইলখনৰ কিবা সন্ধান পালানে দেউতাৰ কাগজ পত্ৰবোৰ খুচৰি মই উইলখন বিচাৰি উলিয়াইছো উলিয়াইছা আচ্ছা উইলখনত কি লিখা আছে কাৰ নামত আছে উইলখন কম কম আৰু উইলখনো আপোনাক দিম কিন্তু ইমান সহজে নহয় মানেতো হ'ল মই কেলকুলেশ্যন কৰা মতে গোটেই প্ৰপাৰ্টিটো ভেলুৱেশ্যন 200 কোটি 200 কোটি 200 কোৰ্চ বেছি হ'লে কম নহয় গতিকে মোক বেনিফিট লাগিব হয় বেনিফিট নিশ্চয় পাই যাব পাব বুলি ক'লেও নহ'ব 25% লাগিব আৰে হ'ব 75% মই ওপৰতে পামতো সপোন নেদেখিব ইমান সহজ নহয় উইলখন যাৰ নামত লিখা আছে প্ৰথমে তেওঁক বিচাৰি উলিয়াব লাগিব কাৰ নামত গোস্বামী ছাৰৰ নাতিনীয়েকৰ নামত কিন্তু তেওঁতো সন্ধানহীন উইলখনত লিখা মতে 18 বছৰৰ পিছত সেই সম্পত্তি নাতিনীয়েকৰ নামলৈ ট্ৰেন্সফাৰ হৈ যাব আৰু যদি 18 বছৰৰ ভিতৰত নাতিনীয়েকৰ কিবা অঘটন হয় বা সন্ধান বিচাৰি নাপায় তেতে নাতিনীয়েকৰ অনুপস্থিতিত স্বৰ্গীয় গোস্বামী ছাৰৰ সকলো স্থাৱৰ সম্পত্তি চেৰিটেবল ট্ৰাষ্টৰ নামলৈ ট্ৰেন্সফাৰ হৈ যাব এয়া মই কোৱা কথা নহয় উইলখনত স্পষ্টকৈ লিখা আছে আচ্ছা ছোৱালীজনীক তেতিয়াহ'লে মই ক'ত বিচাৰিম ছোৱালীজনীক বিচাৰি লোৱাৰ দায়িত্ব আপোনাৰ আৰু বিচাৰি পালে সেই সম্পত্তি কেনেকৈ আপোনাৰ নামলৈ ট্ৰেন্সফাৰ কৰোঁ সেই দায়িত্ব মোৰ বিনিময়ত 25% নাপাহৰিব আহক ছোৱালীজনীৰ মাকৰ নামটো য়েছ বিনিতা চকা মকাকৈ এদিন মই দূৰৰ পৰা দেখিছিলো কিন্তু চেহেৰাটো মনত পৰা নাই বিনিতা যেনেকে নহওক মই সেই ছোৱালীজনী বিচাৰি উলিয়াবই লাগিব এই সকলোবোৰ সম্পত্তি মই কেতিয়াও চেৰিটেবল ট্ৰাষ্টলৈ ট্ৰান্সফাৰ হৈ যাবলৈ নিদিওঁ এই সম্পত্তি মইতো ভোগ কৰিমেই এয়া মোৰ চেলেঞ্জ আমাৰ ইয়াৰ পাছ কৰিলে নহয় ছোৱালী কিজানি এইফালে আছো আমাৰ ইয়াৰ পাছ কৰিলে নহয় তহঁতি পাছ কৰিব পৰা নাই আমি ফাইনেল দিয়াই নাই নহয় কিয় দিয়া নাই আমাৰ ইয়াৰ ফাইনেলো দিলে পাছো কৰিলে বাপেকে হয় নেকি তেন্তে মিঠাই খোৱা কাকো মিঠাই খাবি তহঁতি ৰহ
পইচাই নাই নহয় পইচা পালে খুৱাম দেই মিঠাই খুৱাই ঐ আহা আহা মিঠাই মানে মিঠাইটো খুৱাব লাগিব আমাৰ হিয়াই পাছ কৰিছে তেতিয়া তাইকতো মিঠাই খুৱাবই লাগিব পিছে মিঠাই কিনিবলৈ পইচাটোহে ক'ত পাওঁ কোনোবা চিনাকি এজন ওলোৱাহেঁতেন ভাল আছিলে মিঠু মিঠু এইফালে সোনকালে দৌৰি আছো মোৰ হাতত একেবাৰে সময় নাই মোৰ হাতত একেবাৰে সময় নাই গোটা মিনিষ্টাৰটো 100 টকা এটা দেছো কি কলি 100 টকা 100 টকা কোনোবা এখন মোৰ কাম কৰি দি পাইছনে তই সদায় কৰোঁ দে কেতিয়া কৰিলি বাৰু বাৰু এইবোৰ বাদ দে 100 টকাটো কিয় লাগে কচোন কাৰণ এটা আছে দেছো কি কাৰণ আছে অ আমাৰ হিয়া যে তাই পাছ কৰিলে নহয় মই ভাবিছো কেইটামান মিঠাইকে নি খুৱাই দিওঁ তোৰ হিয়া পাছ কৰিছে মোৰ কি আহে যায় তোৰ একো আহে নাযায় মোৰ কিন্তু বহুত কিবা কিবি আহে যায় দেছো তোক মই ঘূৰাই দিম নহয় মোৰ তাত নাই নহয় এটা কথা নহয় তোৰ মমাইৰে দেখোন চাকৰি কৰে মানে ড্ৰাইভাৰে চাকৰি তাৰ পৰা তো ল'ব পাৰোগে মোমাইৰ পৰা লোৱালৈকে বহুত দেৰি হ'ব তই দেচোন তোক ঘূৰাই দিম বুলি মোৰ তাত নাই নহয় এবাৰ কথা ক'লে একেবাৰে নুশুন হেবাং তোক কৰোবাৰ সময়বোৰ এনে বৰবাদ কৰি ই কি কৈ থৈ গ'ল হেবাং তই হেবাং তোৰ গোটেই ঘৰখন হেবাং যা এইবাৰ তামোল পাৰিবলৈ মাতি বিচুনে ডাল যা বেছি অলপ পিছে আজি মোৰ এই আনন্দতে ৰাতি টোপনি আহেনে নাই ঠিক নাই আৰু দেই আহে বা নাহে গুমত আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে সপোনৰে ঘৰ তুমি তই কি হ'ল ইয়াৰ পাছ কৰিলে নহয় হয় নেকি সেইকাৰণে একেবাৰে আনন্দত মতলীয়া হৈ জঁপিয়াই ফুৰিছ তই যে মোৰ ভাগিন এই কথাটো মানুহক বেলেগকৈ চিনাকি কৰাই দিব নালাগে বুজিছ আমাৰ গানেই চিনাকি তই গাও জুবিনৰ গান আৰু মই গাও গোবিন্দাৰ গান গোবিন্দ এই গুণটো কিন্তু তই মোৰ পৰাই পালি আৰে পাবিয়ে দেচোন তোকতো ময়ে তুলি তালি ডাঙৰ দীঘল কৰিছো হে এইবোৰ কথা বাদ দিয়া আগতে মোক টকা দিয়া টকা টকা মানে আজি মই চবকে মিঠাই খুৱাম তোমাকো খুৱাম চবকে মিঠাই খুৱাবি মোকো খুৱাবি মোৰ পইচাৰে দিয়া দিয়া 500 টকা এটা দিয়া ভাগিন ভাগিন তোৰ মোমায়েৰে এৰোপ্লেন নচলায় বুজিছ গাড়ী চলায় গাড়ী আৰু শুনচোন হিয়াই পাছ কৰিছে তাত তোৰ ইমান ফূৰ্তি কৰিবলগীয়া কি আছে হিয়া কোন হয় তোৰ হিয়া কোন হয় মানে হিয়া মোৰ চিনাকি হয় তাই বৰ ভাল ছোৱালী জানানে তাইক দেখিলে কিবা এইবোৰ কথা বাদ দিয়া তুমিয়ে দেখোন কৈছিলা যে এইখন পৃথিৱীত তোমাৰ মোৰ বাহিৰে আৰু কোনো নাই হা তুমিয়ে মোক তুলি তালি ডাঙৰ দীঘল কৰিলা হয় নহয় গতিকে দিয়া দিয়া সোনকালে পইচা দিয়া সৰ্বনাশ অকৰা মৈত উঠিলো দিয়া ইমান হিচাপ কৰে দিয়া সোনকালে শুনো হ'ল এই 200 টকা ল 200 টকা আৰে যেনেকৈ মেনেজ কৰ গৈ যা হ'ব এইফালে শুনচোন ভাগিন আচ্ছা তই বাৰু হিয়াৰ প্ৰেমত পৰিছ নেকি I love you 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 I love ই একেবাৰে মোৰ ফুটতে উঠিল দেই মোৰ ষ্টাইল কপি কৰি য'তে ত'তে গান গাবলৈ ধৰিলে আৰে মজা ভাগিন মজা 2 দিন কা জিন্দগী এজ লাইক কচু পাতৰ পানী গতিকে পাতৰ পৰা পানী নপৰাৰ আগতেই জীৱনটো এনজয় কৰি লোৱা তেহে লাষ্টিং কৰিবা গোবিন্দা আৰে ইউপি বালা ঠুমকা লাগালে আজি নেগাও ইছৰাম গোটেই ঘৰখন বালি বালি এজনী ঘৰটো হৰাই নাই হ'বলা ৰাতিপুৱাৰ পৰা কাৰ মূৰটো কৈ থাকে তাইহে জানে
নাচিব হিয়া অ হিয়া হিয়া তই চিঞৰ বাখৰ কৰি কিয় হ কাৰণ আছে আকৌ আগতে কোৱা হিয়া কৈছে হিয়া হিয়া অ হিয়া আগতে তুমি মুখখন মেলা কৰাচোন কি কৰে আৰে তই মোক কি কৈছ অ তুমিও কৰা চাও তুমি নিজে লৈ খোৱা কোনটো আকৌ কিহৰ মিঠাই আনন্দৰ মিঠাই আকৌ তুমি আকৌ এই স্কুলৰ ইউনিফৰ্মযোৰ পিন্ধি ক'লে যোৱা স্কুললৈ যা ৰিজাল্ট তুমি দেখোন ৰিজাল্ট খালা ঘৰৰ বাকীবিলাককো খুৱাব লাগে নহয় খুৰীমা ক'ত আছে খুৰীমা 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 সোনকালে আহক আনন্দৰ মিঠা আনিছো কি হ'ল ৰাজু ইমানকৈ চিঞৰিছ কিয় আগতে আহা পৰক কি হয় এইবোৰ বিনিতাক যে খুৱাই দিলি মোক কিয় লৈ খাবলৈ দিলি ইয়াতো এটা কাৰণ আছে মানে এয়া হ'ল মোৰ খুৰীমা তুমি হ'লা খুৰী এইজনী খুৰীমাৰ পিছত মা আছে আৰু তোমাৰ পিছত নাইও এইবোৰ কথা বাদ দিয়া খুৰা দেউতা ক'ত আছে খুৰা দেউতা খুৰা দেউতা খুৰা দেউতা সোনকালে আহক মোৰ কলমটো বিচাৰি পোৱা নাই যোৱাচোন আনি দিয়ে কাক সুধিছে মোক নে বিনিতা তাক মই হেৰা বুলি কোন হেৰা বুলি নহ'লে তোমাকে মাতি আহিছো তাইকতো মই নাম কাঢ়িহে মাতো মোকো কেতিয়াবা নাম কাঢ়ি মাতিবচোন ভাল লাগিব কোনা নাই কলমটো বিচাৰি আনোগৈ যিমানে বয়স হৈছে মানুহজনীৰ জিভাখন সিমানে অসংযত হৈ বেলেগৰ জিভা কথা বাদ দিয়ক আগতে আপোনাৰ জিভাখন মিঠা কৰি লওক কিহৰ মিঠাই আনন্দৰ মিঠা মই মিঠা খাব নোৱাৰা হৈছো নহয় কিহৰ আনন্দ লাগিল কৈ আছো ল'ব মানে তোমাৰ এতিয়া এই স্কুলৰ ইউনিফৰ্মযোৰৰ কাম নাই নহয় মানে তুমি এতিয়া স্কুলৰ ছোৱালী নহয় কলেজ পালাগৈ তুমি মোৰ ৰিজাল্ট আনিছা ফাৰ্ষ্ট ডিভিজন 3টাত লেটাৰ মনটো একদম ভৰি গ'ল বিনিতা তোমাৰ ইমান দিনৰ দুখ কষ্ট সকলো নোহোৱা হ'ল এতিয়া সাৰ্থক হ'ল তোমাৰ কষ্ট বুজিছা আৰে কান্দিছা কি আনন্দৰ চকু পানী দাদা মোৰ ছোৱালীজনীয়ে পাছ কৰাৰ কাৰণে মোৰ আজি যিমান আনন্দ লাগিছে তাতকৈ বহুত বেছি আনন্দ লাগিছে আপোনাৰ কষ্টখিনি সাৰ্থক হোৱাৰ বাবে এই টিউচন ফিজৰ কাৰণে কিমান দিন আপুনি অফিচৰ অভাৰ টাইম কৰিবলগীয়া হ'ব দিয়া অভাৰ টাইম কৰিলো তাৰ ফলো পালো নহয় দেখি ভাল ৰিজাল্ট কৰিছে দেখিছা তোৰ ৰিজাল্টটো পাই মই ইমান দিনে কৰা কষ্ট সকলো পাহৰি গলো কিন্তু মই কেতিয়াও পাহৰিব নোৱাৰো এওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ নামত আপুনি কৰা হাৰ ভগা পৰিশ্ৰমবোৰ মই ঘৈণীয়েকজনী হৈ কেতিয়াও পাহৰিব নোৱাৰো আৰু আপুনি হ'ব দিয়া এওঁলোকক এইখন ঘৰলৈ অনা দিন ধৰি একে সোপা কথাকে কৈ মোৰ কাণ গেলাই দিছা কিয় মই মোৰ ল'ৰাৰ কাৰণে কি কষ্ট কৰা নাছিলো ভালৰ ভাল স্কুলত তাক মই এডমিশ্যন দিছোঁ পিছে ল'ৰাই কি কৰিলে চুচৰি বাগৰি যেনে তেনে BA-টো পাছ কৰি পঢ়া সামৰি মই নিজে বাইকৰ পিছত তাক বহুৱাই টিউচনলৈ নিছিলোঁ বাপেকৰ বাইকৰ পিছত বহি যাবলৈ ল'ৰাই লাজ পোৱা হ'ল এখন তুমিয়ে ল'ৰাৰ হৈ ওকালতি কৰি বাইক এখন কিনি দিবলৈ মোক বাধ্য কৰোৱা নাছিলা আৰু বাইক পাই ল'ৰাই ক'ত কি কৰি আছিল কিবা খবৰ ৰাখিছিল আৰু এতিয়াও কিবা খবৰ পোৱা কি হ'ল দেউতা আকৌ মোক লৈ লেকচাৰ আৰম্ভ হৈ গ'ল ইয়াই কি ৰিজাল্ট কৰিছে এবাৰ ভালকে সোধ দাদা মই 3টাত লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাইছো একো ডাঙৰ কাম কৰা নাই দে তই ষ্টেণ্ড কৰা নাই নহয় এইবোৰ কথা বাদ দিয়া আগতে তুমি আনন্দৰ মিঠাইটো খাই লোৱা আনন্দ লাগিছে তই খা মা মই আহিলো যা এইটো কি অসভ্য ল'ৰা জন্ম দিলা তুমি সাধাৰণ শিষ্টাচাৰ ক'ত নাজানে সি ক'লৈ গ'ল গৈছে আৰু তাৰ কিবা কামত আৰু তোমালোক এতিয়া ইয়াতে থাকিবানে ভিতৰৰ কাম বনবোৰ কোনে কৰিব গৈছো নবৌ হিয়া পিছফালে যে বাচনখিনি আধা ধোৱাকৈ পেলাই থৈ আহিলি কোনে ধুব যাওঁ মামী ধুই গ'ল এই মানুহজনীৰ কাৰণে তোমালোকৰ এইখন ঘৰত একেবাৰে শান্তি নোহোৱা হৈছে নহয় নাই দাদা আপুনি আমাৰ কাৰণে যিখিনি কৰিছে তাৰ তুলনাত এইবিলাক একোৱে নহয়
বচাই আনি আপুনি আপোনাৰ ঘৰত আমাক আশ্ৰয় দিলে। এই দুমহীয়া কেঁচুৱাজনী পঢ়াই শুনাই ডাঙৰ কৰি মানুহ কৰিলে। আপুনি নথকা হ'লেতো আমি কেতিয়াবাই পৃথিৱী ত্যাগ কৰিব লাগিলেহেঁতেন দাদা। অঁ দাদা, আমাৰ কাৰণে আপুনি ভগৱান। ভাল হ'ব দিয়া, ভাল ভাল ভাল। সেয়া মানো মামাক সেৱা এটা কৰা। নাপায় মামা বুলি মাত্ৰ ভাগিনীয়েকৰ সেৱা মোমায়েকে ল'ব নাপায় নহয়। আৰু তোৰ স্থান মোৰ ভৰিত নহয়। দে বৰ ভাল লাগিল তোৰ ৰিজাল্টটো পাই, একদম হিয়াখন সাত পৰি। বাৰু মই এতিয়া চাকৰিলৈ যাওঁ, পিছে তই? ময়ো গৈ আছো, বলক। ৰাজু, তই যাবি, মোৰ ঢেৰ কাম কৰি আছে। সেয়া বোলো বাচনখিনি আধা ধোৱাকে আহিলে নহয়। আহা, নহ'লে মামী আকৌ খং উঠিব। তুমি যাবা দেই। কোনে যোৱা? তুমি ইমান ভাল ৰিজাল্ট কৰিছা, লগৰবিলাকৰ লগত বাহিৰলৈ গৈ পেলাই আনন্দহে কৰিব লাগে, ফূৰ্তিহে কৰিব লাগে। তুমি আকৌ বাচন ধুবলৈ যাবা। এটা কাম কৰোঁ দিয়া, আজি মই তোমাক বাচন ধোৱাত সহায় কৰি দিওঁগে। কি? তুমি মোক বাচন ধোৱাত সহায় কৰি দিবা? পাগলটো কৰবাৰ। পাগলটো কৰবাৰ। ইয়াক দেখিলে কিবা চাই থাকিব মন যায়। তাইৰ হাঁহিটো, তাইৰ মুখখন, তাইৰ গাল দুখন একেবাৰে আপেলৰ গতে খাই পেলাম যেন লাগে। তাই কিবা ভয় ভয় লাগিছে জানানে? আৰু পাপাই তোমাক চাবহে খুজিছে, মোৰ পচন্দক ঘৰলৈ লৈ আহিবলৈ কৈছে। মোৰ পাপা বহুত বহল অন্তৰৰ মানুহ জানা, মোৰ ভাল পাক পাপা একচেপ্ট কৰিবই। চাবাচোন তুমি ভিতৰৰ পৰা যে বজাৰৰ বেগটো থৈ আহিলো। পিছে তুমি বাহিৰৰ পৰা যে এখন কি বজাৰ আনিলা? মানে বজাৰৰ পৰা তুমি কি আনিলা? এখন দেখোন মোৰ চিনাকি বজাৰ নহয় নে নিহাৰ? তাৰমানে তুমি এওঁলোকৰে গাড়ী চলোৱা? আৰে এমাহ হোৱাই নাই, আচ্ছা দৰমহা পোৱাই নাই, পাম নে নাপাম তাৰ কোনো ঠিকনাই নাই। পাপা এতিয়া তুমি ইয়াৰ পৰা যোৱা। অ'কে। কি কৰো? বৰ ডাঙৰ মাছত হাত দিলা হে। মুঠি নেৰিবা। অ'কে, তোমালোক দুজন মিলাকৈ মই গান এটা লগাই দিওঁ। গান ইয়াত? তেৰি পাগল নেকি? তেৰি মনটো ৰাইজে ৰাইজে কৰিবা। এক মিনিট। এইবোৰ মানুহ বেছিকৈ পাতা নিদিবা দেই, মই বেয়া পাওঁ মেনাৰ্ছলেছ মানুহ। হয় মানে হেৰি। আৰে তুমি কিয় থিয় হৈ আছা? বহা না। আচ্ছা বহিছোঁ ৰ'বা। তুমি নিহাৰ নহয় জানো? হয়। পিংকি চইচ বেয়া নহয়। এনে কথা হ'ল নিহাৰ, পিংকি মোৰ বৰ মৰমৰ। তাই মনত দুখ পোৱা কোনো কামেই মই আজিলৈকে কৰা নাই। আৰু এই প্ৰেমৰ চেপ্টাৰটোতো তাইক মই কেতিয়াও কষ্ট নিদিম। তুমিও নিদিবা। মইতো কষ্ট দিয়াৰ কোনো প্ৰশ্নই নুঠে। নাই পিংকিৰ বয়স বেছি হোৱা নাইতো, সেইকাৰণেহে কৈছো। এনে কথা হ'ল নিহাৰ, তোমালোক ইমানখিনিলৈকে আগুৱালা, মানে মোৰ ঘৰ আহি সোমালা যিহেতু মইতো আৰু পিছ পৰি থাকিলে নহ'ব। আৰু দ্বিতীয় কথাটো হ'ল, এই প্ৰেমৰ বাবে মোৰ চকুৰ সন্মুখত এখন ঘৰ ধ্বংস হৈ গৈছিল। আৰু এতিয়া সেই ধ্বংসৰ স্তূপত থিয় হৈ সেই সম্পত্তিৰ মই ৰখীয়া হৈ আছো। গতিকে মই মোৰ বছ স্বৰ্গীয় অম্বিকাদেৱ গোস্বামী হ'ব নোখোজো। প্ৰেমক মই শ্ৰদ্ধা কৰোঁ। I love you, Papa. থেংক ইউ বেটা, থেংক ইউ। এতিয়া কথা হ'ল নিহাৰ, তোমাৰ ফেমিলি ব্ৰেকগ্ৰাউণ্ড বুলিবলগীয়া একোৱে নাই। এটা প্ৰাইভেট কোম্পানীত কাম কৰা এজন সাধাৰণ ক্লাৰ্কৰ পুতেক তুমি, আৰু তুমি এজন জাষ্ট চিম্পুল গ্ৰেজুৱেট। তেনেস্থলত মোৰ ছোৱালীক তোমালোকৰ ঘৰত ৰাখিব পাৰিবা জানো?
নহয় মানে মই যিমানখিনিলৈকে পাৰোঁ কষ্ট নোপোৱাকৈ ৰাখিবলৈ চেষ্টা কৰিম। তোমালোকৰ মানে মই অনুমান কৰা যিখন ঘৰ হ'ব পাৰে সেই ঘৰখনত মোৰ ছোৱালী এডজাষ্ট হ'ব পাৰিব লাগিব। গতিকে এদিন এটা কাম কৰিবা, পিংকিক তোমালোকৰ ঘৰলৈকে লৈ যাবা, ঘৰৰ মানুহখিনিৰ লগত ভালকৈ চা চিনাকি কৰাই দিবা। হ'ব। পিংকি, এতিয়া এওঁক আমাৰ ঘৰৰ ভিতৰখন ভালকৈ দেখুওৱা, তোমাৰ লিভিং ষ্টাইলটোৰ বিষয়ে এওঁ কিছু কথা জানক। অ'কে বাবা। বৰা আহিছে, যোৱা তোমালোক যোৱা। আহা নিহাৰ। বৰা, মই মন্দিৰলৈকে গ'লো, মই কোনোবা চিনাকি মানুহ পাওঁ নেকি মই বিচাৰিলো, নাই মই কাকৈ বিচাৰি নাপালো। আৰু শুনিলো মন্দিৰৰ পুৰোহিতজন বোলে ঢুকাল। এতিয়া পুতেকজনে সেই মন্দিৰৰ পুৰোহিত। যদি ছোৱালীজনীক যদি আমি বিচাৰি নাপাওঁ, যদি ছোৱালীজনী কেনেবাকৈ মৰিছে, কথাটো অলপ বেলেগ ধৰণে ভাবিব লাগিব। মানে আইনৰ মানুহটো আপোনাৰ লগত আছো নহয়, কিয় চিন্তা কৰিছে? 25% কাৰণে মই বহুত কিবা কিবি কৰি পেলাব পাৰিম। আইনৰ গণ্ডিৰ ভিতৰত থাকি কি কৰিবা? শুনক, কঁকাল খামুচিয়া, গাল গুলপীয়া। তই সদায় সদায় আমাৰ ঘৰলৈ কিয় আহ? কি বিচাৰি আহ? কি বিচাৰি আহো মানে হিয়াক চাবলৈ আহো আকৌ। তোমাক চাবলৈ আহো বুলি ভাবিছিলা নেকি? হিয়াক চাবলৈ আহ? অঁ, হিয়াক তই ভাল পাৱ নেকি? বহুত ভাল পাওঁ। ভাল পাৱ? অঁ, পাওঁতো। আৰু সেইটো কাৰণে তাই ভাল পোৱা বস্তু কি কি আনিছো চোৱা। হ'ব, তোৰ প্লাষ্টিকৰ পেকেটত সোমাই থকা মৰমবোৰ মই চাব নোখোজো। হিয়াৰ মাকক দেখুৱাবি ৰ। বিলিতা, হেৰা বিলিতা, বাহিৰলৈ আহা। হিয়াৰ মাকক আকৌ কিয় মাতিব লাগে? এইবিলাক বস্তু মই হিয়াৰ কাৰণেহে আনিছো, খুৰীমাৰ কাৰণে আনা নাই নহয় কিবা। খং উঠি যায়। নব মাতিছিল মোক। তোমাৰ হ'ব লগা জোৱাই জীয়েৰলৈ কিবা আনিছে। লোৱা, ভিতৰলৈ লৈ যোৱা। জোৱাই বুলি ক'লে যে তেন্তে কি বুলি কম? হিয়াৰ লগত ইয়াৰ সম্পৰ্কক তুমি কি নাম দিবা? আৰু তই হিয়াক ভাল পাৱ ন? বহুত ভাল পাওঁ। হিয়াক তই বিয়া কৰাবি ন? নব ৰবা, ইয়াৰ মুখে শুনা। কওক, হিয়াক তই বিয়া কৰাবি ন? ভাল পাওঁ যেতিয়া বিয়াও কৰাম ন। শুনিলা? যোৱা, মৰমৰ জোৱাইক আগুৱালি লোৱাগে, চুমা দেখুৱাগে যোৱা। কি কলি? তই মোৰ ছোৱালীক বিয়া কৰাবি? জন্তু বিয়া কৰাবি, বিয়া কৰাবি। খুৰীমা, তুমি এনেকে কিয় মোক গালি পাৰিলা? তুমি মোক এনেকে কিয় মাৰিলা? কাৰোবাক ভাল পোৱাটো জানো বেয়া কথা? যা তই ইয়াৰ পৰা, আৰু কোনো দিন তই ইয়ালৈ নাহিবি। যা। নাযাওঁ কিয়? মোক খুৰী বুলি মাতি সেই বিধৱাজনীক খুৰী মা বুলি মাতে। মোক মিঠাই লৈ খাবলৈ দিয়ে আৰু তাইক মিঠাই খুৱাই দিয়ে। ভাল শিক্ষা পাইছে। কিয় তুমি তাই কালি কালি বিচনা নলগাইছে কিয়? নিজেই সোধগা আকৌ, তেজৰ সম্পৰ্ক নথকা মৰমৰ ভনীয়েকজনী। তুমি এনেকে কৈছা যে কিয়? তেনেহ'লে কেনেকৈ ক'ব লাগে? কাম নাই বন নাই, এজনী দংদঙীয়া গাভৰুণী ঘৰ সোমাইছে, তাৰ পাছতো মৰমৰ শেষেই নাই। তুমি এনেকে কৈ কি বুজাব খুজিছা? মূৰ্তিটো মাজে মাজে সন্দেহে হয়। কি আপুনি ভনী ভনী বুলি লেঞ্চেলাই থকা শব্দটোৱে এটা অবৈধ সম্পৰ্কক আৱৰি থোৱা নাইতো? মোক সম্ভাৰি কথা কবা। কি কথা কব আহিছে? অসভ্য কৰবাৰ কথা কয়। আপুনি মোক চৰিয়ালে এজনী পৰিচয়বিহীন বিধৱা তিৰোতাৰ মৰমত নিজৰ পত্নীক চৰিয়ালে। অকল চৰাই নহয়, নেক্সট টাইম যদি এনেকুৱা কিবা কথা কোৱা তোমাক মই কি কৰিম তুমি চাই থাকা। মোৰতো এতিয়া সন্দেহে হৈছে। কি এইবোৰ নাটক নহয়তো? মানে বিনি
দুইটাই বাহিৰত বিধৱা হৈ কোনেও নেদেখাকৈ বিষ হেউতাত আপোনাৰ নামৰ সেন্দুৰ নথকা ইয়াৰ প্ৰকৃত বাপেক কোন সেইটো আজি মোৰ কাৰণে এক জটিল সাঁথৰ হৈছে। মানুহে ইমান বেয়াকৈ ভাবিব পাৰে, ইমান বেয়াকৈ ভাবিব পাৰে। মৰি নকলো মামা খুড়ীবা তুমি মোক এনেকে কিয় গালি পাৰিলা? তুমি মোক এনেকে গালি পাৰি কিয় খেদি দিলা? মই ইমান বেয়ালে মই ইয়াক ভাল পাওঁ নেকি? কিয় ভাল পাওঁ? राजू प्यार ना करियो दिल टूट जाता है। ए राजू बोल घरे जा बोल। अरे मोर कलिजाটো बोल ना घरे जा। सा আজি তই ভাল পোৱা মই ছাগলীৰ মাংস বনাইছো। আজি কিন্তু ভোক নাই বুলি নকবি। কালিৰে পৰা তই একোটা মুখত দিয়া নাই। এনেকৈ মন মাৰি নাখাই নবৈ থাকিলে মোৰ সহ্য নহয় ৰাজু। বল না বুলি কৈছো। আৰে ৰাজু বল না। মই ৰাজু ৰাজু আজি মই তোক ভাত খুৱাই দিম। ৰাজু তই মোক মা বুলি মাত্ৰ নহয়, খুৰী মা। আজিতো তোক খুৰী মায়ে ভাত খুৱাই দিব। কি চাইছ এনেকৈ? মাকে ল'ৰা ছোৱালীক মৰমো কৰে, গালিও দিয়ে, চৰবোকো মাৰে। তোক ভাল পাওঁ কাৰণেহে চৰটো মাৰিছিলোঁ। ইয়াকো মই কেতিয়াবা খং কৰোঁ। তাইও তোৰ দৰে উখোন লাগি ভাত নোখোৱা হয়, কিন্তু মই মৰম কৰি খুৱাই দিলে তাই কিন্তু খায়। হে খাইতো ময়ো খাম তেনেহ'লে। ময়ো খাম। তইও খাবি? আপুনি ইমান উত্তেজিত হৈছে কিয়? পৃথিৱীত কি নকৰা কাম কৰিব ওলাইছে মোৰ ল'ৰাই? কৰা কামকে কৰিবলৈ ওলাইছে তোমাৰ ল'ৰাই। কিন্তু প্ৰত্যেকটো কামৰে একটা নিৰ্দিষ্ট সময় থাকে। আৰে এতিয়া সি নিজকে প্ৰতিষ্ঠা কৰাৰ সময় নে বিয়া পতাৰ কথা চিন্তা কৰাৰ সময়? এওঁক বিয়া পাতিলে মোৰ সকলো হ'ব দেউতা। ইনকামৰ ৰাস্তাও মোক এওঁ দেউতাকে মোকলাই দিব। মানে এওঁলোকৰ পৰিয়ালৰ ব্যৱসায়ত মোক ইনভলভ কৰিব। অকল ব্যৱসায়টো নহয়, গাড়ী ফ্লেট সকলো দিব। ফ্লেট? আপোনালোকৰ এইটো ঘৰতো মই এনেও থাকিব নোৱাৰো, একদিনো থাকিব নোৱাৰো। তাৰমানে তই এওঁক বিয়া কৰাই তই এওঁলোকৰ ঘৰত চপনীয়া থাকিব? হা? তই উপাৰ্জনৰ নামত তই এওঁলোকৰ ঘৰ গৈ গোলামী কৰিবি? ৰ'বচোন, আপুনিনো কিয় তেনেকৈ কৈছে? আৰু এইটো একো বেয়া চিন্তা কৰা নাই। ভাল চিন্তা কৰিছে তোমাৰ ল'ৰাই। কি ভাল চিন্তা কৰিছে? আৰে তুমি তাক আনৰ ঘৰত চপনীয়া খাটে পৰা জন্ম দি ডাঙৰ দীঘল কৰিছিলা, আৰু তুমি এইবিলাক চিন্তা মূৰত লৈ মোৰ ঘৰলৈ আহি মোৰ সন্মুখৰ কথা কৈ আছা। তাকো ভৰিৰ ওপৰত ভৰি তুলি। উঠা তুমি আপুনি মোক অপমান কৰিছে। অপমানহে কৰিছো, চুলিত ধৰি বাহিৰ কৰি দিয়া নাই নহয়। এয়া তোমাৰ কেনেধৰণৰ আচৰণ দেউতা? পিংকি মোৰ হ'ব লগা ৱাইফ। হাতে কি কৰি তই তোৰ হ'ব লগা ৱাইফ বুলি তই ভাবিছ? তই মই ভবা নাই। এনেকুৱা তুমি মেণ্টেলিটিৰ ছোৱালীক মই কেতিয়াও মোৰ ঘৰে বোৱাৰী কৰি নানো। আপুনি আনিব খুজিলে মই এখন ঘৰলৈ নাহো। এইটো ঘৰ নেকি? নিহাৰি মই আগফাল পাছফাল সকলো দেখুৱাইছে। চোতাল পাৰ হৈ বাথৰুমলৈ যাব লাগে, ৰানিং ৱাটাৰ নাই, দমকল মাৰি বাথৰুমলৈ পানী নিব লাগে। ইম্পচিবল নিহাৰ, মোৰ দ্বাৰা মোৰ নহ'ব। তোমাৰ লাইফটো যদি সেটেল কৰিব খুজিছা তেন্তে তুমি মোৰ মতে চলিব লাগিব। মই গাড়ীত আছো, আহা।
তুমি কিন্তু পিংকিক বেয়াকে কৈ ভাল কাম নকৰিলা দেউতা মোক একো শুনাব নালাগে যি শুনাব লাগে যি বুজাব লাগে তোমাৰ মানুহজনক বুজোৱা আৰু মোক চলিছে চোৱা আগপিছ নেভাবি কথা কোৱাৰ বাবে কি হ'ব জানেনে কিয় এতিয়া আমাৰ ল'ৰাক হেৰুৱাব লাগিব কিয় হেৰুৱা ল'ৰাক হেৰুৱাবলৈ জন্ম দিছিলা ল'ৰাক হেৰুৱাবলৈ ইমান কষ্ট কৰি তাক মই ডাঙৰ কৰিছো এইবিলাক সব চক্ৰান্ত বুজিছা চক্ৰান্ত কিছুমান সুবিধাবাদী মানুহে নিজৰ ছোৱালীক সুখত ৰাখিবৰ বাবে আমাৰ দৰে কিছুমান সহজ সৰল মানুহৰ বুকুৰ পৰা ল'ৰা আজুৰি নি ঘৰ জোৱাই কৰাৰ ষড়যন্ত্ৰ আৰু মই জীয়াই থকালৈকে মোৰ ল'ৰাক মই ষড়যন্ত্ৰৰ বলি হ'বলৈ কেতিয়াও নিদিওঁ কি কৰিব ল'ৰাক লগত ৰাখি কি দিব পাৰিব আপুনি তাক সংস্থাপনৰ ৰাস্তা এটা উলিয়াই দিব পাৰিব সেই বুলি সংস্থাপনৰ নামত তুমি তোমাৰ ল'ৰাটোক আনৰ ঘৰত চপনীয়া খাটিবলৈ দিবা দিম কি প্ৰয়োজন হ'লে মই মোৰ ল'ৰাৰ লগলৈ গুচি যাম আপোনালৈ বিয়া হৈ কি পালো মই বিয়াৰ পিছতে কুচত কেশৰ সতে সেই পিঠা পাচলি ঘৰ সোমালেহি কিহৰ মাৰিত আপুনি বন্দী হ'ল মই নাজানো কিন্তু শাস্তিৰ ফল ভুগিছো মই মোৰ ভাগৰ এভাগ সেই পিঠা পাচলিক দিবলগীয়া হ'ল যাৰ বাবে ঘৰখনত অভাৱৰ শেষ নোহোৱা হ'ল গতিকে মই মোৰ জীৱনৰ শেষ কালছোৱা মোৰ ল'ৰাৰ লগত গৈ পাৰ কৰিম কথাবিলাক অলপ ভাবি চিন্তি ক'বা নব আলহীক ভিতৰতে চাহ দিছিলোঁ ক'লে গ'ল বাৰান্দাত বহি আছে নেকি নাই গ'ল যাবই এইখন ঘৰলে কোন বোৱাৰী হৈ আহিব মানুহৰ বুবু বাবাবোৰ বোৱাৰী কালততো পৰিবই সেই মানুহজনীৰ পৰা মোৰ শান্তি নোহোৱা হ'ল জ্বলাই মাৰিছে দাদা ময়ো কথা এটা কওঁ বুলি ভাবিছিলোঁ কোৱা মই আজিকালি প্ৰায় এনেবোৰ কথা কৈ মোৰ মনটোক অশান্ত কৰি তোলে মই জানো দাদা আপুনিও যে শান্তি নাপায় সেইকাৰণে দাদা মই ভাবিছিলোঁ আমি আৰু ইয়াৰ পৰা যাওঁগৈ আপুনি আমাৰ কাৰণে যিখিনি কৰিলে সেই ধাৰ মই 7 জনমতো খুজিব নোৱাৰিম দাদা এতিয়া হিয়ামনো ডাঙৰ হৈ আহিছে গতিকে আমি মাক জীয়েক দুয়োজনে ক'ৰবাত আশ্ৰয় লৈ থাকিব পাৰিবা কিয় নোৱাৰিবা পাৰিবা কিন্তু কথাটো কি জানা মায়া আমাৰ জীৱনবিলাক মায়াত বন্ধ অনাথ আছিলোঁ মই সৰুৰে পৰা আনৰ ঘৰত গোলামী কৰি টিউচন কৰি ভালকৈ হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিছিল কিন্তু আৰু পঢ়াৰ সামৰ্থ্য নাছিল সেইবাবে সিমানতে পঢ়া সামৰি কোম্পানী এটাত সৰু চাকৰি এটাত জইন কৰি ধাৰি লৈ মাটিকণ কিনি ঘৰটো সাজি ঘৰটোৰ মায়াত বিয়াও পালো এটা পুত্ৰ সন্তানৰ বাপেক হৈ আৰু এটা মায়াত বন্দী হ'ল সপোন দেখিবলৈ ললো সপোন মই পঢ়িব নোৱাৰিলো কি হ'ল ল'ৰাক পঢ়োৱাম ল'ৰাক শিক্ষিত কৰিম এটাৰ পাছত এটাকৈ সপোন দেখিব তেনেকে তোমালোকৰ আবিৰ্ভাৱে মোৰ মায়া আৰু বঢ়াই দিলে সেই দুমহীয়া কেঁচুৱাজনীৰ প্ৰতি মায়া এফালে মোৰ ল'ৰাই এটাৰ পাছত এটাকৈ মোৰ সপোন ভাঙিবলৈ আৰম্ভ কৰিছে মোৰ পৰিশ্ৰমৰ মূল্য একমাত্ৰ হিয়ামনুৱে দিব পৰাৰ বাবেই নেকি তাইৰ প্ৰতি এনেকুৱা এটা মায়াত বন্দী হলো যে তাইক মই নিজৰ সন্তান বুলি ভাবিবলৈ নিজৰ সেই বুলি একো মই স্বাৰ্থপৰ নহওঁ তোমালোক যাব খুজিছা যোৱা মোক ক্ষমা কৰি দিব দাদা আপোনাৰ অন্তৰ ভগা কথা আৰু মই কোনো দিনেই নকওঁ মই জানো হিয়ামনুৱে আপোনাৰ বুকুত কি স্থান দখল কৰি আছে হিয়ামনুক আপোনাৰ বুকুৰ মাজৰ পৰা মই আঁতৰাই নিদিওঁ দাদা কেতিয়াও আঁতৰাই নিদিওঁ মৰি থাকিব আজি মই নিজৰ ঘৰতে নিজৰ আপোন মানুহবিলাকৰ ওচৰতে এলাগীৰ দৰে হৈ পৰিছো একমাত্ৰ হিয়ামনুৰ মায়াত জীয়াই আছো তাইক লৈ গ'লে সঁচাকে মৰি থাকিম সঁচাকে মৰি থাকিম
লাগিব ৰাজু, আঁতৰাব লাগিব। চা, হিয়াক তই যিমানে ভাল নাপাও কিয়, হিয়াক তই নিজৰ কৰিব নোৱাৰ, কাৰণ হিয়াৰ লগত তই কোনো ফালৰ পৰাই নিমিল। কি মিলা নিমিলা কথা কৈ আছা? কি মিলা নিমিলা কথা কৈ আছা? সিয়াক মই ভাল পাওঁ, তোমাতকৈ বেছি ভাল পাওঁ। আৰু কাৰোবাক ভাল পাবলৈ হ'লে চব কথা মিলিব লাগিব। কিবা কথা আছে নেকি? মোৰ দেখোন দাড়ি আছে, হিয়াৰ কিবা দাড়ি আছে নেকি? হিয়াৰ বিলাক চুলিবিলাক দীঘল দীঘল, মোৰতো চুটি চুটি। এইবিলাক কিবা আমাৰ মিল নেকি? খং উঠি যায়। বাইদেউ, বাইদেউ, তোক কি ল'ৰা জন্ম দি থৈ গলি তই? জন্মটো দিলিয়ে, মোৰ হাতত কিয় গতাই থৈ গলি? এতিয়া ইয়াক চম্ভালোতে চম্ভালোতে মোৰ 12 বাজি গৈছে। মই গোবিন্দাৰ গান পাহৰি গৈছো, গোবিন্দাৰ ষ্টাইল পাহৰি গৈছো, চাকৰি পাহৰি। সৰ্বনাশ, সৰ্বনাশ। ৰাতিপুৱাই মাতিছিলে, ৰাতিপুৱাই। বাদ দে, ভাগিনতকৈ চাকৰি ডাঙৰ নহয়। চাকৰি গ'লেও যাওক, সেইবুলি আৰু জ্বৰৰ দেহাৰে ভাগিনক এৰি যাব পাৰি নেকি? আৰু জ্বৰ? কাৰ জ্বৰ? তোৰ কিয়? তোৰ জ্বৰ হোৱা নাই জানো? জ্বৰ জ্বৰ হোৱা ল'ৰাটোলৈ ইয়ালৈ আহিছে যে। নিজে আহিছে। হিয়া? কতা কপালখন দেখোন ঠাণ্ডা। বাহিৰৰ পৰা ঠাণ্ডাই, বাহিৰৰ পৰা ঠাণ্ডা, ভিতৰি ভিতৰি গৰম। জ্বৰ 100 ডিগ্ৰী ওপৰত। তাতে ডক্তৰৰ ওচৰলৈ লৈ যোৱা আকৌ। ডক্তৰ? আৰে দেখোন তুমি আহিলাই। অৰা, ইয়াৰ যিটো জ্বৰ হৈছে নহয়, তুমিয়ে ডাক্তৰ, তুমিয়ে ঔষধ। ইয়াৰ প্ৰেমৰ জ্বৰ হৈছে, ভিতৰি ভিতৰি উতলি আছে। এইবোৰ কি হৈছে ৰাজু? তুমি এনেকুৱা কিয় কৰিছা? আজিকালি মোক তোমালোকৰ ঘৰলৈ কিয় যাব নিদিয়ে? কোনে? সেই খুৰীজনীয়ে। খুৰীমাই নহয়, খুৰীমা বহুত ভাল। সেই খুৰীজনীয়ে যাব নিদিয়ে। কেতিয়াবা খং উঠিব, একবাৰ মাৰি মৰি থাকিব। নাপায়, নাপায়। ঠিক আছে, তুমি গ'লে বেয়া পাই নাযাবা। মই আহিম নহয় তোমাৰ ওচৰলৈ। হে? তুমি আহিবা? তুমি আহা যদি মই নাযাওঁ দিয়া। চেচে দেখোন, চেচে। এইটো তুমি কি ঔষধ দিলা হে? এইটো ঔষধত ইয়াৰ জ্বৰ কমিব ঠিকেই, কিন্তু পিছলৈ ইয়াৰ ডাঙৰ বেমাৰে লম্ভিব নহয়, তেতিয়া কিন্তু মুস্কিল হ'ব, হয় ন? চিনাকি চিনাকি গাড়ী যেন লাগিছে। খালে খালে সৰ্বনাশ। এইখন মই চলোৱা গাড়ীখন। ননচেন্স! কি মানুহে তুমি? তোমাক মই কালিয়ে কৈ পঠিওৱা নাছিলো যে মাজনী আজি বিয়াৰ বজাৰ কৰিব যাব বুলি? মোবাইলটো অফ কৰি থৈছা কিয়? জ্বৰ উঠিছে। জ্বৰ? কাৰ? মোবাইলত? নহয় 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 নহয়, মোৰ ভাগিনটো। আপুনি এনেকৈ চাই আছে যে? নহয় 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 নহয়, তোমাৰ চেহেৰাটো মানে তোমাৰ চেহেৰাটো কাৰোবাৰ লগত মিলে। কাৰ লগত মিলে মই ঠিক ধৰিব পৰা নাই। ঠিক আছে, তুমি মোৰ লগত ব'লা, মাজনী ৰেডি হৈ আছে। অ'কে ছাৰ, ব'লা ব'লা। আচ্ছা হেৰি, তোমালোকে কথা পাতা। নাই নাই, কমিব কমিব, তাৰ জ্বৰ কমিব, মই জানো নহয়। মোৰহে ভাগি নেকি? তোমালোকে পাতালে কথা, মই আহিছো। সোনিতে নকৰে সোনি নকৰে তেনো, সোনিতে নকৰে সোনি নকৰে। দীপা পা 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 গন্দি পা 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 পা পা। এইটো স্বৰ্গীয় অম্বিকাদেৱ গোস্বামী ছাৰৰ ঘৰ। ছাৰৰ মৃত্যুৰ পিছত এই ঘৰটোত থকা মানুহ কোনোৱে নাই। ইমান দিনে এই ঘৰটো ময়ে চোৱা চিতা কৰি আছো। চকীদাৰ এজন থাকে, সিয়ে সকলোবোৰ চোৱা মেলা কৰে। আৰু সেইকাৰণে মই ভাবিছো তোমাক মই মোৰ ঘৰ জোৱাই কৰি নাৰাখো। বিয়াৰ পিছত তোমালোক ইয়াত থাকিব পাৰিবা। Thank you so much, Papa. Thank you, beta. ভাল লাগিব ন? ইমান ডাঙৰ কেম্পাছ, এখন প্ৰকাণ্ড লন, so beautiful, Papa. থেংক ইউ বেটা, থেংক ইউ। তোমাৰ সুখেই মোৰ সুখ মাজনী। তুমি সদায় হাঁহি থকাটোৱে মই বিচাৰো। আৰু তোমাৰ একমাত্ৰ সুখৰ কাৰণে আমাৰ ঘৰৰ লগত নিমিলা এজন ল'ৰাৰ লগত
মই তোমাক বিয়া দিবলৈ ওলাইছো পিংকিৰ মুখেৰে মই তোমালোকৰ ঘৰৰ সকলোবিলাক কথা শুনিলো আৰু শুনাৰ পিছতে এই ঘৰটো মই তোমালোকক দিয়াৰ ডিচিশ্যন লৈছিলো আৰু গোস্বামী ছাৰৰ ষ্টিল ফেক্টৰীটোৰ দায়িত্ব মই তোমাক দিয়াৰ কথা ভাবিছো মোক পাপা দায়িত্ব মানে তুমি তাৰ মেনেজিং ডাইৰেক্টৰ হ'বা অ' বাহ সঁচা পাপা থেংক ইউ so much পাপা থেংক ইউ তুমি পৃথিৱীৰ চবতকৈ ভাল পাপা থেংক ইউ বেটা থেংক আহক 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 আপুনি নিহাৰৰ দেউতাক নহয় জানো আপুনি মোৰ ল'ৰাটোক অনাথ বুলি ভাবিছে নেকি আৰে তাৰ মাক বাপেক জীয়াই থকাৰ পাছত আপুনি আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ আপোনাৰ ছোৱালীৰ লগত মোৰ ল'ৰাৰ বিয়া ঠিক কৰি পেলালে আপুনি কেনেকৈ এইটো প্ৰশ্ন আপুনি মোক কৰাতকৈ আপুনি আপোনাৰ ল'ৰাক কৰক মই মোৰ ছোৱালীক সুখৰ কাৰণে যিমানখিনি কৰিব লাগে মই কৰিম আৰু আপুনি আপোনাৰ ল'ৰাক সুখৰ কাৰণে কি কৰিব পাৰে এইটো আপোনাৰ কথা বিয়াৰ বিষয়ে মই আপোনাৰ লগত আলোচনা কৰাৰ কথা নিহাৰক কৈছিল কিন্তু আপোনাৰ ল'ৰাই বাধা দিলে বাধা দিলে কিয় এই তোৰ মনত আমি মৰিছো নেকি মাক যি ক'ব লাগে মই কৈছো মায়ে মোক অনুমতি দিছে তোমাক কিবা ক'ব লাগিব বুলি মই প্ৰয়োজন বোধ নকৰিলো প্ৰয়োজন বোধ নকৰিলি হা তোৰ মনত কি আমি তোক ডাঙৰ কৰিবৰ কাৰণে মই কিমান কষ্ট কৰিছো তই জান তই অকণো কষ্ট নোপোৱাকৈ তোক মই ডাঙৰ কৰিছো কষ্ট নোপোৱাকে হা কষ্ট নোপোৱাকে কষ্ট নাপালোহেঁতেন যদি সেই বিধৱাজনীৰ লগত জীয়েকক তুমি আনি ঘৰত সোমোৱাই নাৰাখিলাহেঁতেন বিধৱা মানে তোমালোকৰ ঘৰত মা দেউতাৰ বাহিৰে আন কোনোবা আছে নেকি আছে কৈ মানুহ কি মানুহ একো চিন্তাত নাই বিপদত পৰা দেখি আমাৰ এখেতে আনি ঘৰ সোমোৱালে সেই যে সোমাল এতিয়ালৈকে ওলোৱাৰ কোনো লক্ষণে নাই দুমহীয়া কেঁচুৱা এতিয়া 17 বছৰীয়া আচ্ছা কেঁচুৱাটো ল'ৰা নে ছোৱালী ছোৱালী ক'ত পাইছিল কেঁচুৱাটোৰ সৈতে মানুহগৰাকীক আপুনি ক'ত পাইছিল আচ্ছা মানুহগৰাকীৰ নামটো কি কিয় লাগে আপোনাক কিয় লাগে নাই কথা আছে আচ্ছা মানুহগৰাকীক আপুনি শ্মশানত পাইছিল মানুহগৰাকী গিৰিয়েকক শ্মশানত কোনোবাই হত্যা কৰি পেলাই থৈ গৈছিল আৰু মানুহগৰাকীৰ নাম বিনীতা হয়নে হয় বিনীতা আপুনি বিনীতাৰ সম্পৰ্কীয় নেকি নাই বিনীতাৰ লগত মোৰ কোনো সম্পৰ্ক নাই মাজনী তোমালোক এতিয়া অকণমান যোৱাচোন এওঁৰ লগত মই দুটামান ইম্পৰ্টেণ্ট কথা পাতিব লাগে যোৱা ওকে পাপা আহা নিহাৰ ইম্পৰ্টেণ্ট কথা মানে কি আপুনি বহকচোন আপুনি কওকচোন কি কথা আপুনি বহক না প্লিজ বহক চাওক আপোনাৰ মনত দুখ দিয়া কাম কৰিবলৈ মোৰ অকণো ইচ্ছা নাই নিহাৰক মই বহুত বুজাইছিলো কিন্তু তাৰ মনত আপোনাৰ প্ৰতি অকণমান সহানুভূতি নাই তাকে কিয় নাই সেইটো মোতকৈ আপুনিহে বেছি ভালকৈ জানিব কিয় নাই তাক ডাঙৰ কৰাৰ বাপেক হিচাপে মোৰ ক'ত কি কম হৈ গ'ল এবাৰ সৰুতে তাৰ যোৱা থোৱা অৱস্থা জানো তাক ভালৰো ভাল ডাক্তৰৰ ওচৰলৈ নি চিকিৎসা কৰে সুস্থ কৰিবৰ বাবে মই কোম্পানীৰ পৰা লোৱা লোন আজিও পৰিশোধ কৰি শেষ কৰিবই পৰা নাই মইতো তাক সৰুতে কেইবাবাৰো মোৰ তেজো দিছো তাৰ কাৰণে ঘৰখনৰ কাৰণে মই মোৰ সপোন মোৰ লাভ বিলাস সকলো পাহৰি তাৰ পিছতো কিয় বুজি বাপেক বিলাকৰ কষ্ট কিয় বুজি নাপায় কিয় বুজি আহক বিনীতাৰ সন্ধান ওলাইছে কি কেনেকৈ শুনা এতিয়াও টেনচন কিন্তু শেষ হোৱা নাই
ছোৱালীজনী কেনেকৈ ইয়ালৈ আনিব পাৰি সেইটো চিন্তা কৰক তাৰ আগতে কনফাৰ্ম হওক ছোৱালীজনী আমি বিচৰা ছোৱালীজনী হয় নে নহয় আৰু যদি হয় তেনে প্ৰমাণ কৰিব লাগিব তাই দলিলৰ ছোৱালীজনী হয় আৰে যি কৰিব লাগে সেইবিলাক কৰি থাকিলে হ'ল আৰু 25% কে এনে দিম নেকি কাম কৰিহে লওঁ চিন্তা নকৰিব আগতে তাইক ইয়ালৈ আনিব লাগিব এটা কথা পাহৰি নাযাব তাইৰ লগত তাইৰ মাকজনীও আছে চাগে আছেনে আছে 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 তেন্তে ইমান সহজ নহ'ব কথাটো ভাবিব লাগিব আপুনি ভাবক ভাবকচোন ভাবক ভাবিম ভাবক Yes! ৰাজু শুনকচোন আপোনাক কথা এটা সুধো কওকচোন মই এই মন্দিৰটোত আজি 8 বছৰ ধৰি পূজা পাঠ কৰি আছোঁ মই দেখি আহিছোঁ আপুনি বাৰ্ষিক পূজাৰ দিনা এই মন্দিৰটোলৈ আহে এবাৰতো ৰুগীয়া দেহাৰো আহিছিল মনত পৰেনে আপোনাৰ মূৰ ঘূৰাই যে পৰি যাব ওলাইছিল হয় মনত আছে মোৰ ৰুগীয়া দেহাৰে নহ'বও পাৰি ঘৰৰ পৰা সেৱা ল'লে নহয় আচলতে আজিৰ দিনটোত মই মোৰ স্বামীক হেৰুৱাইছিলোঁ হয় নেকি সেই ডেকা মানুহজন কেনেকৈ ঢুকাল তেওঁক কোনোবাই হত্যা কৰিছিল হত্যা কৰিছিল জয় মা কালী ক'ত কেনেকৈ সিহঁতেই মন্দিৰত পূজা কৰি উভতি যাওঁতে সৌখিনিত সৌ যে চাকিগছ জ্বলি আছে সেইখিনিতে তেওঁক কোনোবাই হত্যা কৰিছিল সেইকাৰণে আজিৰ দিনটোত প্ৰতি বছৰে তেওঁ আত্মাৰ সদ্গতিৰ কাৰণে মন্দিৰত শৰাই এখন দিব হত্যা আহিছোঁ দেৱ ভাল বাৰু কি ক'লে হয় সেই যে চাকিগছ জ্বলি আছে সেইখিনি জেগাতে তেখেতৰ গিৰিয়েক ঢুকাইছে মানে আজিৰ দিনটোতে মানে এইটো তিথিতে সেয়ে মই আপোনাক আজিৰ দিনটোলৈ ৰ'বলৈ কৈছিলোঁ নে ঠিকেই ঠিক আছে এইখিনি লোৱা টেনশ্যন ল'ব নালাগে প্ৰয়োজন হ'লে মই আৰু দিম লোৱা এড্ৰেছটো হয়নে নহয় ফাইনেলি জনাটো ভাল হ'ব গতিকে মানুহ যদি কলৈ যায় ফ'ল' কৰিব লাগিব আহক তেতিয়াহ'লে আমি কাইলৈকে যাওঁ নেকি আহক আহক হয় যাওক আহক
একো চিন্তা কৰিব নালাগে হয় যিমান পইচা লাগে মই দিম কিন্তু মোক যেনেকৈ নহওক সেই ছোৱালীজনীৰ সন্ধান লাগিবই ঠিক আছে হ'ব অ'কে হা ঠিক আছে হেল্ল' অঁ পিংকি অঁ কোৱা কোৱা অঁ পাইছোঁ নিহাৰে কেনেকৈ চলাব লাগে মোক শিকাই দিছে অঁ কিয়নো দিব লাগে তোমালোকৰ বিয়া হোৱাই নাই এতিয়া ইমান দামী মোবাইলটো প্ৰেজেণ্ট দিব লাগেনে হা অঁ নাই তোমালোকে চিন্তা নকৰিবা তোমালোকৰ লগত মই আছোঁ অঁ পিংকি কেৱল বিয়াৰ পাছত মোকো তোমালোকৰ লগলৈ লৈ যাবা দেই এই গোহালি ঘৰটোত সোমাই মোৰ জীৱনটো শেষ হ'ল জানানে এই মানুহজনলৈ কিয় যে বিয়া হৈ আহিছিলোঁ এতিয়া পস্তাই আছোঁ হেল্ল' পিংকি এতিয়া ৰাখিছোঁ দেই ই যদি আজি ভিতৰলৈ আহে নহয় ইয়াক কোবাই খেদিম চিনি পোৱা নাই কি তুমি আলি কি আহিছা মামীয়ে তোমাক আহিবলৈ মানা কৰা নাছিলে জানো মামী ঘৰতে আছে তুমি যোৱা ৰবা আজি মোক মাৰকে বা কাটকে আজি মই তোমাক এটা কথা কৈহে যাম কি কথা আজি মোক মোৰ লগৰ ল'ৰাবিলাকে তোমাক বিয়া কৰোৱা কথা কৈছিল জানানে আমি বোলে সাংঘাতিক মিলো সেইকাৰণে তোমাক সদায় সপোনত দেখা পাম হাঁহি ধেমালি কৰি কথা পাতো গান গাম এদিন নেদেখিলে একেবাৰে থাকিব নোৱাৰা হৈ যাম চটপটাই থাকো সঁচা কথা কৈছো মোৰ মামাৰ ওপৰত সেই মন্দিৰৰ ওপৰত হে ভগৱান তুমি এইবোৰ কিন্তু মামাই কৈছে আমি এনো কোনো ফালৰ পৰা নিমিলোৱে তুমি কলেজত পঢ়া মইতো পঢ়িবই নোৱাৰিলো তোমাক খুৰীমাই বহুত ভাল পায় বহুত মৰম কৰে তোমাক তোমাৰ মায়ে এটা চাকৰি কৰা দৰালে বিয়া দিব সেই চাকৰি কৰা দৰাটো এখন ধুনীয়া গাড়ী থাকিব সেই গাড়ীখনত উঠাই লৈ তোমাক গোটেইখন ঘূৰাই ফুৰাব দামী কাপোৰ দিব অলংকাৰ দিব আৰু বহুত কিবা কিবি দিব তোমাক তোমাৰ দৰাটোৱে কিন্তু মই কি দিম মোৰতো একোৱেই নাই চাকৰিও নাই গাড়ীও নাই মা দেউতাও নাই এইবোৰ যে দেখি যাম এইবোৰ চব মোৰ মামাহে দিয়া সেইকাৰণে মই কথা এটা ভাবিছো আজিৰ পৰা আৰু মই তোমাক সপোনত নেদেখো আজি মোৰ লগৰ ল'ৰাকেইটাক টেক্কা দিছো কিয় মিছা কথা ক'ব লাগে মোক মিছা কথা আৰু এটা কথা আজিৰ পৰা আৰু মই তোমালোকৰ ঘৰলৈ নাহো তোমাক বিয়াও নকৰাও তোমাক বিয়া কৰালে খুৰীমাই মনত বৰ কষ্ট পাব আৰু খুৰীমাই মনত কষ্ট পালে মই মৰি যাম মোৰ সন্তান কিয় নহ'লি কেৱল বিয়া কৰালে মানুহৰ আপোন নহয় তেজ বংশৰ সম্পৰ্ক নাই যদিও তই হিয়াক আজিৰ পৰা নিজৰ ভনী বুলি ভাবিবি তুমি খুৰীমা আৰু এয়া ভনী তুমি মা এয়া ভনী তই এতিয়া যাগৈ দেই যাগৈ যাও হিয়া ভনী মই যাওঁ দেই
তোক মই এখন ঘৰলৈ আহিবলৈ মানা কৰিছিলো নে নাই? তাৰ পাছতো তই প্ৰেম কৰিলে মোৰ ঘৰখনে প্ৰেমালে ভাবছ? ইয়াত নেমাৰিব ৰ'ব, ইয়াৰ ঘৰ তোমাৰ ঘৰৰ ল'ব, ইয়াত নেমাৰিব। আঁতৰি যোৱা, নহ'লে তোমাৰ গাড়ী খুব মাৰিব। চাওঁ তই কাক পাৰিলি হা? এইজনী কাৰো মাৰিব লাগে। কি কৰিছ তই এইবোৰ? ডাঙৰৰ হাত তুলিব পাৰিলি হা? ক্ষমা খোজ, নম্বৰ ভৰি ধৰি ক্ষমা খোজ। সি ক্ষমা খুজিলে মই তাক ক্ষমা কৰি দিম বুলি ভাবিছ নেকি? তোক মই মোৰ ল'ৰাৰ হতুৱাই কি কৰি আছো চাই থাক। তই মুখে তেজ মতিয়াব লাগিব। আঁতৰি যোৱা। তোক আজি মোৰ মান এইবোৰ তই কি কৰিলি কচোন? ডাঙৰ মানুহৰ হাত তোৰা নেকি হা? নমস্কাৰ। মাত তোৰ ভাগিনটোক, তাক যদি তই আজি উলিয়াই নিদিয় তোকে আধা মৰা কৰিম চালা। মাত তাক। মই সঁচাকৈ কৈছো ৰাজু ক'ত আছে মই নাজানো। এই চালা হাৰামজাদাই মোৰ বাৰ্গাত হাত দিয়ে। তাৰ হাত যদি আজি মই ভাঙি পেলাব নোৱাৰো মোৰ নামো নিহাৰ নহয় চালা। ঐ কুত্তা হাৰামজাদা, মাত তাক। তুমি মোৰ গাত হাত দিলা হা? একেটা চুবুৰীৰ ল'ৰা হৈ তুমি মোৰ গাত হাত তুলিলা? অকল হাতে নহয়, তই যদি তাক উলিয়াই নিদিয় তোৰ ওপৰত মই ভৰি উঠাম চালা। মই জানো সি ওচৰত কৰবাত লুকাই আছে। মই অহা দেখি সি পলাইছে হাৰামজাদা। এই ইয়াক যদি ভালকে পিটন দিয় সি এতিয়া ওলাই আহিব। মাৰ ইয়াক, মাৰ চালা। নাহে, সি নাহে, সি তহঁতৰ ওচৰলৈ কেতিয়াও নাহে। কাৰণ তাক মই শপত দি থৈছো আৰু মোৰ বিশ্বাস সি মোৰ শপত কেতিয়াও নাভাঙে। এই কুত্তা চালা হাৰামজাদা, মোৰ শহুৰৰ ঘৰৰ ড্ৰাইভাৰ তই। গোলাম হয় তই চালা, মালিকৰ কথা নুশুনিবি। মই গোলাম হ'ব পাৰো কিন্তু কাৰো ঘৰত মই চপনীয়া কাটিবলৈ নাযাওঁ। চপনীয়া মই চালা, ঐ কুত্তা চালা হাৰামজাদা, চপনীয়া মই। নহয় নেকি তই চপনীয়া? হা নহয়? তইতো মানুহৰ জোঠা চেলেকা কুকুৰ হয়, কুকুৰ। তই কুকুৰতকৈ অধচ। গৃহস্থইতো কুকুৰক থালত খাবলৈ দিয়ে, থালত। তোৰ এনে অৱস্থা হ'ব তোৰ কপালত চালত থালো নিমিলিব। তই এনেকে খাব লাগিব, চেলেকি এনেকৈ। কুকুৰ মই হা, মাটিত দিব মোক হা। এই চালা হাৰামজাদা, মাৰ 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 আৰু মাৰ। এতিয়া তহঁত সাজু হ মাৰ খাবলৈ। এই ৰাজু, মই শপত উঠাই লৈছো, আহি সিহঁতৰ গাৰ পৰা লেতেৰা তেজবোৰ বাহিৰ কৰি দে। এ ৰাজু, তুমি মোক ইয়ালৈ নাহিবলৈ কিয় শপত দি থৈছিলা? তুমি মাৰ খাই থকা দেখি মই মনত কিমান কষ্ট পাইছিলো জানানে? তাতে ৰৈ মই কিমান কান্দি আছিলো জানানে? কি চাই আছ? মাৰ না চালা, মাৰ ইয়াৰ। তহঁতে ইয়াক কি মাৰিবি? এতিয়া ই মাৰিব। মোৰ গাত পৰা প্ৰত্যেকটো কোবৰ হিচাপ ল'ব ই। এ ৰাজু, কি চাই আছ? আৰে ফালি পেলা না, ফালি পেলা। মাৰ না দে ইয়াক, শেষ কৰ, মাৰ চালা। মাৰ
পাইছ এতিয়া হা উঠ পাইছ মাৰ মাৰ কেনে পাইছ কেনে পাইছ যোৱা 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 লাগা মোৰ মামা পৰ মামা ভাগিন আৰু এটা দিওঁ নেকি হা ভাগিন হা আৰু এটা দিওঁ হেঁপাহ পলোৱা নাই দে আৰু এটা দি দে ফাইনেলটো মই দিওঁ ৰ চেতে আজি মই অকলে অহা নাই লগত চৰকাৰী উকিলো লৈ আহিছো মোৰ কথা আপুনি বিশ্বাস নকৰিব পাৰেতো সেইকাৰণে উকিলৰ মুখেৰে শুনক মই এটা কথা বুজি পোৱা নাই মোৰ ল'ৰাই আপোনাৰ ঘৰত চপনীয়া কাটিব হা মোৰ হাজাৰ বাধা নেওচিও সি আপোনাৰ ঘৰলৈ যাবই বাপেক হিচাপে যিমানখিনিলৈকে বুজাব লাগে তাক মই বুজাইছিলোঁ কিন্তু অলগদ্ধই নুবুজিলে সি আপোনাৰ ঘৰ জোঁৱাই হ'বই কিন্তু তাৰ পিছতো আপুনি উকিল লৈ আহিব লগা হ'ল যে মই এইটোহে সঁচাকৈ বুজা মই আপোনাৰ ল'ৰাৰ বিয়াৰ সংক্ৰান্তলৈ ইয়ালৈ অহা নাই তেনেহ'লে এওঁই বিনীতা সিদিনাখন মই তোমাৰ লগত ভালকৈ চিনাকি হৈ গৈছিলোঁ এওঁই বিনীতা গোস্বামী স্বৰ্গীয় অম্বিকাদেৱ গোস্বামী ছাৰৰ বোৱাৰীয়েক সেইদিনাখন আপুনি মোক জোৰ কৰি কথা কিছুমান উলিয়াইছিল মই সেইদিনাখনো কৈছোঁ আৰু আজিও কওঁ অম্বিকা দেৱ গোস্বামীক মই আজিলৈকে শহুৰা স্থান দিয়া নাই আৰু ভৱিষ্যতেও নিদিওঁ যিজন মানুহে নিজৰ পুতেকক হত্যা কৰিব পাৰে সেইজন মোৰ শহুৰ কেতিয়াও হ'ব নোৱাৰে নোৱাৰে আপোনাৰ মনত তেওঁ আপোনাৰ শহুৰ নহয় কিন্তু আইনেতো আৱেগক গুৰুত্ব নিদিয়ে সকলোৱে জানে নীলয় দেৱ গোস্বামী অম্বিকা দেৱ গোস্বামীৰ একমাত্ৰ সন্তান আৰু আপুনি নীলয় দেৱ গোস্বামীৰ পত্নী আপোনাৰ যে এজনী কন্যা সন্তানো আছে এই কথা আপুনি অস্বীকাৰ কৰিব নোৱাৰে আপোনাৰ এজনী কন্যা সন্তান নাই জানো আছে তাৰ দেউতাক নীলয় দেৱ গোস্বামী নহয় জানো নে নহয় হয় তেনেহ'লে আপুনি অম্বিকা দেৱ গোস্বামীৰ বোৱাৰী হয় হয় কিন্তু এইটো কথাৰ কাৰণে আপুনি উকিল লৈ আহি কি বুজাব খুজিছে কাৰণ গোস্বামী ছাৰ ঢুকুৱা আজি 17 বছৰ হ'ল এই 17 বছৰে তেখেতৰ সকলো সম্পত্তি ব্যৱসায় ময়ে চোৱা চিতা কৰি আছো মোৰ এতিয়া বয়স হৈছে মই আৰু নোৱাৰো গতিকে সকলোবোৰ সম্পত্তিৰ দায়িত্ব তেওঁৰ উত্তৰাধিকাৰীয়ে মোৰ পাতি লোৱাটো মই বিচাৰো মানে আপুনি আৰু আপোনাৰ ছোৱালী এই সম্পত্তিৰ দায়িত্ব লোৱাটো মই বিচাৰো যিজন মানুহে মোৰ স্বামীক হত্যা কৰি মোক বিধৱা কৰিলে সেইজন মানুহৰ সম্পত্তিৰ দায়িত্ব মই ল'ম বুলি আপুনি কেনেকৈ ভাবিলে মই ইমান সম্পত্তিৰ লোভীয়া নহয় প্ৰয়োজন হ'লে মই ভিক্ষা খুজি খাম তথাপিও সেই হত্যাকাৰী অম্বিকা দেৱ গোস্বামীৰ চাৰিকিমান মই ভৰি দিবলৈ নাযাওঁ আপুনিহে ভয় নিদিয়ে কিন্তু আপোনাৰ ছোৱালীৰ মতামত নোলোৱাকৈ আপুনি একো সিদ্ধান্ত নল'ব কাৰণ আপোনাৰ ছোৱালীৰ গাত গোস্বামী বংশৰ তেজ আছে আৰু আইনমতে তেওঁৱে সম্পত্তিৰ উত্তৰাধিকাৰী মোৰ ছোৱালীক মই জন্মৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিছোঁ মোৰ ছোৱালীক মই ভালদৰে জানো তাইও ইমান সম্পত্তিৰ লোভীয়া নহয় দেউতাকৰ হত্যাকাৰীক তাইও ঘিণ কৰে আৰু ঘিণ কৰা স্থানলৈ মোৰ ছোৱালী কেতিয়াও নাযায় কাৰণ তাইৰ গাত মোৰ বংশৰ তেজ আছে কেৱল গোস্বামী বংশৰ নহয় শুনিলে এওঁ মনৰ ভাৱ বুজি পালে নহয় এতিয়া আপোনালোক যাওক যাওঁ যদি এই সম্পত্তিৰ দায়িত্ব লোৱাত আপত্তি আছে তেনেহ'লে থাকক তেনেকৈ পঢ়ি যিমান দিনলৈ পাৰোঁ সিমান দিনলৈ চলাই থাকিম আৰু নোৱাৰা হ'লে যি হয় হ'ব আৰু ভাল ভাল মই এটা কথা ভাবিছো মৃত্যু মুখৰ পৰা এজনী অচিনাকি মানুহক ৰক্ষা কৰি আজি 17 বছৰে আপুনি ৰক্ষণাবেক্ষণ দি আছে কোনো স্বাৰ্থ নোহোৱাকৈ সঁচাকৈ আপুনি মহা গতিকে ময়ো আপোনাক কথা দিছো আপোনাৰ বুকুৰ মাজৰ পৰা আপোনাৰ ল'ৰাজনক আজৰি নি ময়ো ঘৰ যোৱাই নকৰোঁ
যদি আপোনাৰ কোনো আপত্তি নাথাকে তেন্তে মোৰ ছোৱালীক মই আপোনাৰ ঘৰলৈ বোৱাৰী কৰি পঠিয়াম আপোনাৰ ল'ৰাক মই এটা ভাল চাকৰি দিম চাকৰি কৰি পৰিশ্ৰম কৰি সি যাতে আপোনাৰ আদৰ্শৰে চলিব পাৰে আৰু ঠিক তেনেকুৱা এজন জোঁৱায়েই মই বিচাৰিছো আপত্তিটো নাই ভাল ভাল আকৌ কি এটা কাম কৰিবচোন পাৰিলে কাইলৈ এপাক আপুনি মোৰ ঘৰলৈ যাবচোন আপোনাৰ ল'ৰা চাকৰি বিষয়ে অকণমান ভালকৈ আলোচনা কৰিম দিয়ক মানুহজন বেছ ৰহস্যময় কি কৈ গ'ল একোডাল বুজিয়ে নাপায় মই কিন্তু আপোনাক কৈ দিছো দাদা সেইখন ঘৰলৈ কিন্তু আমাক যাবলৈ নক'ব আপুনি হয়তো নাজানে দাদা মোৰ কাৰণে আপুনি কি মোৰ মা দেউতা ভগৱান মোৰ সকলো তীৰ্থস্থান আপুনিয়ে দাদা কি কৰা তুমি মোৰ জোঁৱাই হ'বা নহয় জানো কিন্তু তাৰ আগতে তোমাক মই দুটামান কথা ক'বলগীয়া আছে কওক বাবা চোৱা তোমালোকৰ পৰিয়ালটো মোৰ লগত কোনো ফালৰ পৰাই নিমিলে হয় নহয় তেনেস্থলত তুমি জানো মোৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি চলিব পাৰিবা মই আপোনাক কথা দিলোঁ বাবা মই আপোনালোকৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আপোনালোকে বিচৰা ধৰণে কাম কৰি যাম মইতো পাপা মোৰ দেউতাৰ পৰা একোৱে নাপালোঁ পিংকিৰ লগত ৰিলেশ্যনটো হোৱাৰ পিছত আপুনি মোৰ কাৰণে যিমানখিনি কথা চিন্তা কৰিছে তাৰ তুলনাততো মোৰ দেউতা এটা প্ৰকাণ্ড জিৰো নিজৰে অৱস্থা নাই এটা সাধাৰণ ক্লাৰ্কৰ চাকৰি কৰি তেনে তেনে সংসাৰখন চলাই আছে তেনেস্থলত সেই বিধৱাজনীক জীয়েকৰ সৈতে কিয় ঘৰত আনি পুহি ৰাখিছে মই একদম বুজি পোৱা নাই পাপা ঠিক আছে বাৰু তোমাক আৰু এটা কথা কওঁ তোমাৰ চাকৰি ইতিমধ্যে ফাইনেল হৈছে থেংক ইউ পাপা তুমি চিন্তা কৰিব নালাগে তোমাৰ চাকৰি ফাইনেল হৈ গ'ল গতিকে তুমি এতিয়া যোৱা ঠিক আছে বৰা তুমি যোৱা বৰা মই কোৱা ধৰণে কাগজখিনি কৰি অনা হৈছেনে আনিছোঁ আহিছে আহি আছে আচ্ছা গোবিন্দ যাচোন অকণমান চাহ বনাবলৈ হেৰি এই প্ৰথম মাহৰ দৰমহা দি এই মোবাইলটো কিনি ল'লোঁ এই ভিডিঅ' ৰেকৰ্ডিং কেনেকৈ কৰে দেখুৱাই দিয়কচোন যোৱা না যোৱা না এবাৰ ন' প্ৰব্লেম পিংকি বাইদেউ আছে নহয় শিকি লওঁ ঠিক আছে ছাৰ চাহ আনি আছোঁ দেই আপুনি ঠিক আছে কিয় চাওক সকলোবোৰ কথা সকলো মানুহৰ আগত পাতিব নোৱাৰি আৰু সেইকাৰণে মই আপোনাক মোৰ ঘৰলৈ মাতিছোঁ তাকেইতো মই আচৰিত হৈছোঁ যে যিটো কথা আপুনি মোৰ ঘৰত পাতিব নোৱাৰিলে আপোনাৰ ঘৰলৈ মাতি আনিলে কি কথা বাৰু এইটো মানে কথাটো হ'ল আপোনাৰ ল'ৰাৰ চাকৰি ফাইনেল হ'ল হয় 5,000 টকা এডভান্সো দিয়া হৈছে কিনো সঁচা মোৰ ল'ৰাৰ চাকৰি হ'ল হওক দিয়ক অলগদ্ধটো যে কিবা এটা গতি লাগিল কিন্তু এইটো কথাৰ কাৰণে আপুনি মোক ইয়ালৈ মাতি আনিলে জয় ইয়াৰ পিছত কিবা এটা থাকিব লাগে মোৰ মানে কথাটো হ'ল বিনীতাৰ পৰিয়ালটো যাক আপুনি আশ্ৰয় দি ৰাখিছে কথাটো হয়ো যিজন মানুহে নাতি বোৱাৰীয়েকক মাৰিবৰ কাৰণে মানুহ লগাব পাৰে যাৰ ক্ৰোধৰ বলি হ'ল তেওঁৰ একমাত্ৰ পুতেক সেইজন মানুহৰ সম্পত্তিৰ প্ৰতি বিনীতা কিয় ৰেছপনচিবল হ'ব কিয় লোভ কৰিব কিন্তু কথাটো হ'ল ছোৱালীজনী তাইতো আগত গোটেই জীৱনটো পৰি আছে বংশানুক্ৰমে সেই সম্পত্তিৰ গৰাকী সেই ছোৱালীজনী আপোনাৰ ঘৰত সিহঁত কিমান কষ্টত আছে মই আপোনাৰ ল'ৰাৰ মুখেৰে সকলোবিলাক শুনিছোঁ আনকি আপোনাৰ পত্নীয়েও সিহঁতক ভাল ব্যৱহাৰ নকৰে আৰু মই যিমানখিনিলৈকে জানিছোঁ আপোনাৰ লগত বিনীতাক আপোনাৰ পত্নীয়ে সন্দেহ কৰে কৰিব পাৰে বুজিছে কৰিব পাৰে কিন্তু আমাৰ সম্পৰ্ক ককায়েক ভনীয়েকৰ দৰে পবিত্ৰ ভগৱানে দেখি আছে ভগৱানেতো আৰু ক'বলৈ নাহে যি ক'ব আপোনাৰ পত্নীয়েহে ক'ব গতিকে এইবোৰ মিছা বদনামৰ ভাগি হৈ থকাতকৈ সিহঁতক নিজৰ ঘৰলৈ পঠিয়াই নিদিয়ে কিয় আৰু এতিয়া যেতিয়া মানুহে জানিব যে সিহঁতৰ ঘৰ মাটিও আছে তাৰ পিছতো সিহঁতে আপোনাক এৰি নাহে তেতিয়া দেখোন অবৈধ সম্পৰ্কটো বেছি গ্ৰহণযোগ্য হৈ পৰিব গতিকে এইবোৰ বদনামৰ ভাগি হৈ থকাতকৈ সিহঁতক নিজৰ ঘৰলৈ পঠিয়াই দিয়ক
আৰু যদি নপঠিয়াই তেন্তে ময়ো ক'বলৈ বাধ্য হ'ম যে বিনীতাক আপোনাৰ ঘৰত ৰাখি সিহঁতৰ সম্পত্তিৰ প্ৰতি আপুনিও লোভ কৰিছে। তাৰ আগতে মৰি যাম বুজিছে, কিন্তু ইমান নিশ্চিন্তা মই নকৰোঁ, মই কৰিব নোৱাৰোঁ। মুখেৰে ক'লে মই বিশ্বাস কৰিম, কিন্তু এওঁটো বিশ্বাস নকৰে, মানে আইনেতো কেতিয়াও বিশ্বাস নকৰে। আচ্ছা, আইনক বিশ্বাস দিবলৈ মই কি কৰিব লাগিব? লিখিতভাৱে দিব লাগিব। মই জানো আপোনাৰ দৰে ভদ্ৰলোক এজনে এইবোৰ বদনামৰ ভাগি কেতিয়াও নহয়, আৰু সেইকাৰণে মই সকলোবোৰ লিখাই আনিছোঁ। আপুনি কেৱল চহীটো কৰি দিলেই হ'ব। ইয়াত লিখা আছে, মই শ্ৰী যাদৱ হাজৰিকাই। বাকীখিনি নিজেই পঢ়ি লওক, পঢ়ক। ঠিকে আছে, ঠিকে আছে, পঢ়িলোঁ মই। ক'ত ক'ত চাইন কৰিব? চহীটো কৰাৰ আগতে আকৌ পঢ়ি নাই লওক। নাই, পঢ়িলোঁ। ইয়াত লিখা আছে যে বিনীতাৰ সম্পত্তিৰ প্ৰতি মোৰ কোনো লোভ নাই। আজি 17 বছৰে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ নামত মই কোনো ধৰণৰ ডিমাণ্ড নিদিওঁ বুজিছে, নিদিওঁ, কোনো ধৰণৰ ডিমাণ্ড নিদিওঁ। কিবা পোৱাৰ আশাত মই দুটা জীৱন ৰক্ষা কৰা নাছিলোঁ। আচলতে সেই দুমহীয়া কেঁচুৱাজনীৰ প্ৰতি এটা মায়া উপজিছে। মোৰ মানুহজনীৰ তিতা কথা সহ্য কৰিব নোৱাৰি বহুবাৰ বিনীতাহঁতে মোৰ ঘৰ এৰি যাবলৈ ওলাইছে। মই বাধা দিছোঁ। একমাত্ৰ সেই কেঁচুৱাজনীৰ মায়াত তাইক কোনোদিনেই মই তাইৰ দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। নিজৰ সন্তানৰ দৰে তাইক মই ডাঙৰ কৰিছোঁ, আৰু তাৰ পাছত আপোনালোকে কয় মই কিবা ডিমাণ্ড দিম। ক'ত চহী কৰিম কওক? বহকচোন, বহক, বহক। লওক, লওক, ইয়াতে কৰক, ইয়াতে পথালিকে এটা কৰিব। হ'ব, হৈ গ'ল, হ'ব। হৈ গ'ল। আহোঁ, চাহ নালাগে, হ'ব। মোক সেইখন ঘৰলৈ যাবলৈ নক'ব। মোৰ স্বামীও মৃত্যুৰ আগমুহূৰ্তত মোক সেইখন ঘৰলৈ নাযাবলৈ শপত দি থৈ গৈছে। তোমাৰ মানুহজনে তোমাৰ শহুৰৰ মুখ নাচাবলৈ শপত দিছিল, সেইখন ঘৰলৈ যোৱাত কোনো ধৰণৰ শপত দিয়া নাছিল। এইখিনি কথা কওঁতে ময়ো তাৰ কাষতেই আছিলোঁ। গতিকে তোমালোক যোৱা, বুজিছা, তোমালোক যোৱা, যোৱাগে যোৱা। তথাপি মোক তালৈ যাবলৈ নক'ব। কিয়? ইমান ধনী মানুহৰ বোৱাৰী তুমি, যি শুনিছো তোমালোকৰ ঘৰ দুৱাৰ হেনো ৰাজত তালিকা। তাৰ পাছতো তুমি কিহৰ মায়াত থাকিব খুজিছা? আমাৰ এই পুৰণি চাল বাকলি ৰোৱা ঘৰটোত তুমি কি সোণৰ খালি বিচাৰি পাইছা? শুনিলে? এয়া বেকাকে কথাকেইটা কৈ কি বুজাব খুজিছে তুমি বুজি পাইছা নহয়? বোলে যোৱা, ইয়াৰ পৰা যোৱা। মই যেনিবা গ'লোৱেই, কিন্তু মই জানো হিয়া মানুহে আপোনাক এৰি থৈ কেতিয়াও নাযায়। পাৰিব আপুনি তাইক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ? কিয় নোৱাৰিব? হিয়াটো এখেতৰ জীয়েক নহয় নে হয়? নব, কি ক'লা তুমি? কি ক'লা তুমি? তোমাৰ মনটো ইমান ঠেক, ইমান নিশ্চিন্ত তুমি? আৰে পৃথিৱীত এখন পুৰুষ মহিলা একেলগে থকা মানে স্বামী স্ত্ৰীৰ দৰে থকাটোৱে বুজাই নেকি? ইয়াৰ বাহিৰে বেলেগ সম্পৰ্ক নাই? পৃথিৱীৰ আৰু বেলেগ সম্বন্ধ নাই? আছে, কিন্তু নিজৰ ঘৰ মাটিৰ সন্ধান লোৱাৰ পাছতো এওঁ তেনেহ'লে আপোনাক কিয় এৰি যাব খোজা নাই? এইবোৰ মই কি শুনিছো বাবা? তুমি আমাক এইখন ঘৰ এৰি যাবলৈ দিছা? মই তোমাক এৰি কলৈকে নাযাম বাবা, কলৈকে নাযাম। এজনী ছোৱালীক কেনেকে বুকুৰ পৰা আঁতৰ কৰি, কেনেকে উলিয়াই পঠিয়াই? আঁতৰ কৰিব লাগিব। আবেগেৰে বান্ধি ৰাখিলেও আইনে আপোনাক আঁতৰাবলৈ বাধ্য কৰাব।
আইনে বাধ্য কৰাব মানে 20 লাখ টকালৈ আপুনি অম্বিকাৰাম গোস্বামীৰ বোৱাৰীক বিনিতা গোস্বামী আৰু নাতিনীয়েক হিয়া গোস্বামীক আপোনাৰ ঘৰৰ পৰা ৰিলিজ কৰি দিব বুলি আপুনি ষ্টাম্প পেপাৰত চহী কৰিছে। কি কৈ আছে 17 বছৰে এওঁলোকক খুৱাই বোৱাই ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আপুনি 20 লাখ টকা ডিমাণ্ড কৰিছিল আৰু গোস্বামী এছ'চিয়েটে এই টকা দি আপোনাক চুক্তিপত্ৰত চহী কৰোৱাইছে। যদি বিশ্বাস হোৱা নাই এখন চাওক চুক্তিপত্ৰ, এখন চাওক এই লাইনটো পঢ়ক, এই লাইনটো পঢ়ক, কি কথা কৈ আছে আপুনি? পঢ়ক। কিমান ষড়যন্ত্ৰ চলিছে, মোক লৈ কিমান বৃহৎ ষড়যন্ত্ৰ চলিছে। আপুনি ফলাখন ফটোকপিহে, অৰিজিনেলখন কল্যাণ ছাৰৰ হাতত আছে। ইমানখিনি জনাৰ পিছতো এই মানুহটোৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়াৰ পিছতো তুমি ইয়াত এই মানুহটোৰ লগত থকাৰ কথা ভাবিছা? মৰমৰ দাম কেনেকৈ ললে দেখিলা মাজনী? অভাৱে মানুহক কিমান তললৈ নিব পাৰে দেখিলা? এতিয়াও যদি বিশ্বাস হোৱা নাই তেন্তে আপুনি আপোনাৰ ল'ৰাক সুধিব, তেওঁৰ হতুৱাই মই বেংকৰ পৰা 20 লাখ টকা আনিছিলো এই মানুহটোক দিবৰ কাৰণে। হাৰামজাদা, তোক মই নাবাচিবি, বেয়া খেল খেলিলি তই। মোৰ ভিতৰৰ অসুৰটোক জগাই লৈ তই এইখন খেলত মোৰ ল'ৰাকো ইনভলভ কৰিলি। এই মানুহজনীৰ ওচৰত মোক ইমান তললৈ কিয় নমালি? হে ভগৱান, দাদা আৰু একদিন নকৰিব। আপোনালোকৰ মৰমত, আপোনালোকৰ মায়াত বন্দী হৈ সৌৰা ধন অচহ্যকো অৱজ্ঞা কৰি ইয়াতে এইখন ঘৰতে থাকিম বুলি ভাবিছিলো, কিন্তু আপোনাৰ মুখখন আৰু মুখখন ষ্টাম্প পেপাৰত স্পষ্টকৈ জিলিকি উঠাৰ পাছত আপোনাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা ভক্তি একো নোহোৱা হৈ গ'ল। গতিকে মই যাম। নাই বিনিতা, তুমি মোক ভুল বুদ্ধি নাযাবা বিনিতা। আপোনাৰ মুখখন চাই চাই মই আৰু ইয়াত নাই, তোমালোকে মোক ভুল বুজিছা। $20 লাখ টকাটো ক'ত থৈছে হিচাপটো ল'ব। চুক্তিপত্ৰখনটো কালি আপুনি পঢ়িছিল, পঢ়িয়েতো চহীটো কৰিছিল। বিচিত্ৰ পৃথিৱীত বিচিত্ৰ মানুহ আৰু বিচিত্ৰ কাম কাজ, নহয়নে বাৰু? আমি গাড়ীতে আছো, এওঁলোকক পঠিয়াই দিব। সেইটো কেনেকে সম্ভৱ হ'ল? মইতো নিজে পঢ়িছিলো। মই 20 লাখ টকা ক'ত থৈছে টকাবোৰ? নে আমি নাজানাকে আপোনাৰ আন এখন পৃথিৱীও আছে? সেইখন ঘৰলৈ আহোঁতে মই সুদা হাতেৰে আহিছিলো আৰু আজিও মই সুদা হাতেৰে যাবলৈ ওলাইছো। কেৱল মই পূজা কৰা ভগৱানৰ ফটোখন লগত লৈ যাবলৈ ওলাইছো, পূজা কৰিবলৈ নহয়। প্ৰতিটো মুহূৰ্ততে চকুত পৰাকৈ বেৰা তাৰি থৈ ফটোৰ ভগৱানজনক মই গালি দিম, প্ৰশ্ন কৰিম। কোনজন দেৱতাকনো তুমি পূজা কৰা? শিৱ নে কৃষ্ণ নে বেলেগ কোনোবা দেৱতা? চাওঁ এইখন এখন মোৰ মানুহজনৰ ফটো। মোৰ কাৰণে ভগৱান আছিল।
গা বেয়া নে মন বেয়া মাৰ চৰণত মূৰ থৈছা যেতিয়া ভাল হ'ব ভগৱানক হৃদয়ৰ স্থান দি লগৰীয়া কৰি ল'লে অসম্ভৱ কাৰ্য সম্ভৱ হৈ পৰে ওম শান্তি ওম শান্তি ওম শান্তি অসম্ভৱক সম্ভৱ কৰিবলৈকে তোমাৰ চৰণত মূৰ থৈছো তোমাৰ চৰণত শিৰৰ সেন্দুৰ মচি বিধৱা হোৱা এগৰাকী তোমাৰ ভক্তৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ আগজাননী পাইছো কিছুমান স্বাৰ্থপৰ স্বাৰ্থ লোভীয়ে আমাৰ দৰে কিছুমান সহজ সৰল মানুহক নিজৰ মুনাফা আদায়ৰ বাবে আজি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি মোক আত্মহত্যাৰ পথ ল'বলৈ বাধ্য কৰাইছে মোক মহাপাপ কৰিবলৈ বাধ্য নকৰিবা মহাপাপ কৰিবলৈ বাধ্য নকৰিবা শক্তি দিয়া শক্তি দিয়া যাতে তোমাৰ শক্তিত মহিয়ান হৈ এটা এটাকে চুচৰাই আনি তোমাৰ সন্মুখত জ্বলাম সিহঁতৰ চিতাক ইমান অন্যায় মহাশ্মশান ৰূপী দেৱীও সহ্য নকৰে দাদা আপুনিতো মানুহ হয় আপোনাৰ লগত হোৱা অন্যায়বোৰ দেখি দেখি মোৰে বুকু কঁপি উঠিছে কল্যাণ হাজৰিকাই আপোনাৰ লগত কৰা ষড়যন্ত্ৰৰ সমস্ত কথোপকথন মই ভিডিঅ' ৰেকৰ্ডিং কৰি থৈছো এইটো চাওক আৰু অন্যায় বিৰুদ্ধে সাহসেৰে থিয় হওক দাদা চাওক চাওক আপুনি কোৱাৰ দৰে ক'ত তোমাৰ জ্ঞান থাকিব লাগে সোনকালে বিয়া কৰি আমাৰ ছোৱালী বিশ্বাস কৰে আপুনি সন্ধিকাৰে অৱস্থাৰে গুৱাহাটী নিৰ্বাচন আৰু ৰাতি আপোনাৰ ঘৰৰ পৰা ৰিলিজ কৰি দিব পাৰে আপুনি ষ্টাৰ্ট কেমেৰা চলি কৰি ইমান অন্যায় পৃথিৱীয়েও সহ্য নকৰে মইতো মানুহে চুচৰাই আনি একটা একটাকে চুচৰাই আনি জ্বলাম সিহঁতৰ চিতাগিলি শক্তি দিয়া শক্তি দিয়া কি হ'ল পম্পীৰ দোকানৰ পৰা চাকনা আনিব কৈছিলো যে দোকান বন্ধ আছে এইটো বৰ্ডটো পম্পীহে দোকান বন্ধ কৰিছে বইলাটো দোকান খুলি আছিল তাৰ পৰা আনিব পাৰা আৰে গণেশ সামান্য চাকনা খেলি আনিব নোৱাৰো গুণ্ডা বনিবি নহয় আৰে কোন মোৰ ছোৱালী হয় আজি দুদিন ধৰি মই তাইক বিচাৰি ফুৰিছো তাইক বিচাৰি পোৱা নাই ইয়াতে আছে বুলি কৈছিল কটা ইয়াতে নাই দেখোন ক'ত লুকুৱাই থৈছ সেই কুপন কথাটো জানিবৰ কাৰণে তোক মই ইয়ালৈ আনিছো তাই কথা মই কিয় লুকুৱাই যাম আজি দুদিন ধৰি মই তাইক পাগলীৰ দৰে বিচাৰি ফুৰিছো এক্টিং নকৰিবি বুলি কৈছো তই খালেৰে ক'লে মুখ নোখোলা বুলি মই জানো আৰু সেইকাৰণে তোক মই মোৰ এই কুপন আড্ডালৈ আনিছো আৰু ইয়াতো যদি তই মুখ নোখোল তেন্তে তোক মাৰি পেলাবলৈ মোৰ এক মুহূৰ্তও নালাগে বুলি কৈছো মাৰি পেলাবলৈ এক মুহূৰ্ত নালাগে মানে আপুনি কি কৈছে আপুনি কিয় এনেকুৱা কৰিছে তই মোক ভাল মানুহ বুলি ভাবিছ নেকি মোৰ ভিতৰৰ মানুহটো ভাল নহয় সি হিংসুক ভয়ংকৰ আৰু তাক জগাই লোৱাৰ আগতে চিয়েৰৰ ঠিকনা দে বুলি কৈছো মই নাজানো আজি দুদিন ধৰি মই তাইক বিচাৰিয়ে পোৱা নাই তাইক বিচাৰি ফুৰিছো
এনেকুৱা কিয় কৰিছে 18 বছৰ হ'বলৈ আৰু 5 দিন বাকী এই 5 দিনৰ ভিতৰত যদি তোৰ জীয়াৰৰ মই সন্ধান নাপাওঁ তেন্তে মোৰ সপোন হৈয়ে ৰ'ব মই চালা পাগল হৈ যাম তেতিয়া কিন্তু মই কাকো ৰেহাই নিদিবা ক জীয়াৰ ক'ত থৈছে ক অম্বিকা দেৱ গোস্বামীৰ সকলোবোৰ সম্পত্তি মোৰ হ'ব লাগিব মোৰ আৰু তাৰপিছত তহঁত সকলোৱে মুক্তি পাবি গতিকে ক জীয়াৰ ক'ত থৈছে ক সঁচাকৈ কৈছো মই নাজানো আপুনি কিয় বাৰে বাৰে একেটা কথাকে কৈ এই কি চাইছ পালে হেল্ল' কি কৈছ কি এডভোকেটে তাৰমানে এডভোকেটে ছোৱালীজনীক লুকুৱাই থৈছে হা কি কলি তাৰমানে এডভোকেটে গোটেইবোৰ সম্পত্তি তাৰ নামত কৰি ল'ব বিচাৰিছে হা হা এডভোকেটে হা নাই 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 কেতিয়াও হ'ব নোৱাৰে এই সম্পত্তি মোৰ মোৰ এই সম্পত্তি মই ভোগ কৰিম কেতিয়াও হ'ব নোৱাৰে মই সঁচাকে কৈছো একো নাজানো কল্যাণ হাজৰিকাৰ প্ৰত্যেকটো কামৰ লগত তই জড়িত হৈ আছো মোক যেনেকে কৈছে মই তেনেকে কৰিছো বিনীতাক আপোনাৰ ঘৰৰ পৰা আঁতৰ কৰিবলৈ ষ্টাম্প পেপাৰত 20 লাখ টকাটো পিছত ভৰোৱা কামটো মই তেওঁৰ নিৰ্দেশতে কৰিছিলো হৰমজাদা তহঁতে এই মানুহজনীৰ ওচৰত মোক ইমান তললৈ নমালি তোক নামাৰিব মোক নামাৰিব মই পৰিয়াল থকা মানুহ মোৰ যদি কিবা এটা হৈ যায় মোৰ ঘৰখন ধ্বংস হৈ যাব মোৰ ঘৰ ধ্বংস কৰি তই তোৰ ঘৰ বচোৱাৰ কথা ভাবিছ এইবিলাক মানুহক মাৰিয়ে পেলাব লাগে দাদা ইয়াক আধামৰা কৰি গাড়ীত ভৰাই গাড়ীয়ে মানুহে নৈত উটুৱাই দিওঁ নেকি ইমান সহজে ইয়াক মৰিবলৈ দিব নোৱাৰো ইয়াৰ মুখেৰে মই বহুত কথা বাহিৰ কৰিব লগা আছে মই হুলেৰে হুল কাঢ়ি মোৰ বিশ্বাস কল্যাণ হাজৰিকা সিয়াক কৰবাত লুকুৱাই ৰাখিছে মোক 25% ভাগটো নিজৰ মতলব কৰি সি বেলেগ উকিলৰ দ্বাৰা কামটো কৰিব কাম মানে কি কাম অম্বিকা দেৱ গোস্বামীৰ 200 কোটি টকাৰ প্ৰপাৰ্টি সিয়াৰ নামত উল হৈ আছে সেই প্ৰপাৰ্টি তাৰ নামলৈ ট্ৰেন্সফাৰ কৰাৰ কাম তাৰ মানে 200 কোটি টকাৰ বাবে ইহঁতে এখন খেল আৰম্ভ কৰি ইয়াক মোৰ ঘৰৰ পৰা উলিয়াই নিলে ইমান চক্ৰান্ত কৰি প্ৰপাৰ্টি ট্ৰেন্সফাৰ হোৱাৰ পিছত সিহঁত পথৰ ভিক্ষাৰী হ'ব এইটো হ'ব নোৱাৰে মই চাই থকলৈকে এইটো কেতিয়াও হ'বলৈ মই নিদিওঁ কিমান দিন বাকী আছে আৰু 4 দিন বাকী আছে ইয়াৰ 18 বছৰ হ'বলৈ হাতত মাত্ৰ আৰু 4 দিন বাকী আছে এই 4 দিনৰ ভিতৰত যদি প্ৰপাৰ্টি ট্ৰেন্সফাৰ নহয় তেন্তে সকলোবোৰ ট্ৰাষ্টৰ নামলৈ ট্ৰেন্সফাৰ হৈ যাব সেইটো কেতিয়াও হ'ব নোৱাৰে কিন্তু বিনীতাইতো মোক কেতিয়াও বিশ্বাসত নল'ব মই জানো ল'ব দাদা ল'ব মোৰ লগত যে ভিডিঅ'টো আছে এইটো দেখিলে তেখেতৰ সকলো ভুল ধাৰণাই আঁতৰি যাব এটা কথা মনত ৰাখিবি 4 দিন বাকী আছে এই 4 দিনৰ ভিতৰত সিহঁতে চলে বলে কৌশলে যেনেকে নহওক প্ৰপাৰ্টি হাত কৰিবৰ বাবে চেষ্টা কৰিব প্ৰয়োজন হ'লে অত্যাচাৰ আৰম্ভ কৰিব সিহঁতৰ ওপৰত তাৰ আগতে মই বিচাৰি উলিয়াব লাগিব ক'ত বিচাৰি মই পাৰিম দাদা মই পাৰিম সিহঁতৰ ঘৰত ড্ৰাইভাৰী কৰি কৰি মই সকলো কথাই গম পাই গৈছো আনকি কল্যাণ হাজৰিকাৰ গোপন আড্ডালৈকে মোৰ চিনাকি মই পাৰিম কিন্তু লগত মোৰ ভাগিন যাব লাগিব মই যাম মামা মোৰ মাক সিহঁতে অত্যাচাৰ কৰিব আৰু মই সহ্য কৰি যাম এইটো কেতিয়া হ'বই নোৱাৰে মামা মই গ'লোৱে মামা গ'লে দেখোন অৰি আপোনাক যিখন গাড়ীৰে হাইজেক কৰি আনিছো সেই গাড়ীখন লৈ গৈছো দেই দাদা আশীৰ্বাদ কৰক জয় মা কালী জয় মা পগলা তই যদি এতিয়া মোৰ কথা মতে কাম নকৰ
তেনেহ'লে তোক ইয়াতে মাৰি পুতি পেলালেও চালা কোনেও গমেই নাপায় মোৰ কথা মতে কাম কৰিবি কৰিম কৰিম কৰিবি কৰিম তোৰ মোবাইল আছে 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 উলিয়া উলিয়াইছো উলিয়াইছো পুলিচৰ নাম্বাৰ আছে 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 লগা অঁ লগা বাইদেউ বাইদেউ এই বাইদেউ এইবোৰ আপোনাৰ বাইদেউ বাইদেউ দাদাই আপোনাক নিবলৈ পঠিয়াইছে কি নাযাওঁ মই সেই মানুহটোৰ ওচৰলৈ সেই বেইমান মানুহটোৰ ওচৰলৈ মই কেতিয়াও নাযাওঁ লাগিলে ইয়াতে মৰি যাম দাদা বেইমান নহয় সিহঁতে দাদা ষড়যন্ত্ৰ কৰি ফচাইছে বলক 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 কম নকৰিব আহক বাইদেউ আহক বাইদেউ তুমি কাহিনী কি চবকে দিলি এইটো আৰু মাৰিম মাৰ 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 যাওঁ মামা তই যা তই যা তই যা তই যা তই যা তই যা তই গৈ থাক ও চিল খোলাই নাই নুঠিবি কোনো এটা নুঠিবি দেই একদম ভদ্ৰ ল'ৰাৰ দৰে শুই থাক দে বাবা শুই থাক তই আছনে শুই থাক দেই বৰ ভাল ল'ৰা দে শুই থাক দে মই আহিছো মানুহজনী পলাল মানুহজনী কেনেকৈ পলাল কেনেকৈ পলাইছে লৰাইছে নাই উঠালে গ'ল হেল্ল' এডভোকেট ইমান দিন চুইচ অফ কৰি কিয় থৈছিলি মোবাইল কি কৈছা কলেজ যাব লাগে শ্মশানলৈ শ্মশানলৈ কিয় যাব লাগে আমি মৰা মানুহ নেকি যে শ্মশানত এগ্ৰিমেণ্ট কৰিম আৰু নাযাওঁ কি কৈছা আৰে তোক এতিয়া 25ৰ পৰা 50% লগা হৈ গ'ল মই জানিছো তই যে এজন লোভিয়া মই আগতেই জানিছিলো ঠিক আছে যাম আরে বাকিখিনিতো আমি পাম যাম আমি ঠিক আছে আমি সকলোবোৰ শ্মশানলৈ যাম কিন্তু পুৰা সাজু হৈ যাম তোমাৰ চকুৰ সন্মুখতে মই মোৰ স্বামীক হেৰুৱাইছিলো আজি সন্তান হেৰুৱা এগৰাকী মাতৃয়ে তোমাৰ চৰণত পৰি কাকুতি কৰিছে তুমি জাগ্ৰত হোৱা মা তুমি যদি আজি মোৰ ছোৱালীজনীক উলিয়াই নিদিয়া মা মই ইয়াতে মৰি যাম
চাওকচোন কি কৰি আছা এইবিলাক? উঠা উঠা। মই মহাপাপ কৰিছিলো দাদা। সেয়েহে ভগৱানৰ দৰে মানুহ এজনক মই সন্দেহ কৰি তেখেতৰ ওচৰৰ পৰা গুচি আহিলো। তাৰ প্ৰতিশোধ মই পাইছো দাদা। সিহঁতক মই বুকুৰ মাজৰ পৰা কোনোবাই লৈ গ'ল দাদা। মই তাক বিচাৰি 200 কোটি টকাৰ কাৰণে সিহঁতে যিখন খেল আৰম্ভ কৰিলে, হিয়া মনক বুকুৰ পৰা মোৰ আঁতৰাই লৈ গ'ল। সেইখন খেলৰ ফাইনেল গ'লটো মই দিম। দাদা এনেকুৱা গ'ল দিম, কেৱল গ'ল কিপাৰে নহয়, গ'ল পোষ্টটো উৰাই দিম। সেইবোৰ আপুনি কি কৈছে দাদা? আৰে তোমাৰ মানুহজনক তোমাৰ শহুৰে হত্যা কৰা নাছিল? কি? যিজন মানুহে গোটেই সম্পত্তি নাতিনীয়েকৰ নামত উইল কৰি যাব পাৰে, মানে তোমাৰ সন্তানৰ নামত উইল কৰি যাব পাৰে, সেইজন মানুহে নিজৰ পুতেকক কেনেকে হত্যা কৰোৱাব? সেই কি কথা? মাক বাপেকে ঘৰৰ ৰাগিত সন্তানক ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰে গালি গালাজ কৰি, হত্যা কেতিয়াও কৰোৱাব নোৱাৰে। মিছা তেনেহ'লে কোনে হত্যা কৰিছিল মোৰ মানুহজনক? জানিব খুজিছা? মই মাৰিছিলো। চোৱা, তোৰ শহুৰৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল। পুত্ৰ শোকত বিচনাত পৰি থকা অম্বিকাদেৱ গোস্বামীক ময়েই মুখত গাৰুৰে হেঁচি মাৰিছিলো। এই সন্দেহ কৰিছিলো মই। বাপেক পুতেক দুইজনকে ময়েই মাৰিছিলো। পুতেকৰ মৃত্যুৰ পিছত বুঢ়াই মোক সন্দেহ কৰিছিল আৰু সেইকাৰণে সকলোবোৰ সম্পত্তি নাতিনীয়েকৰ নামলৈ উইল কৰি দিছিল। আৰু তোৰ জীয়াৰক বিচৰাৰ নামত মই ইমান দিনে কি কৰা নাই? ক'ত বিচৰা নাই? আৰু এতিয়া হাত লগাৰ পিছত তাইক লুকুৱাই থৈছ। এই মই বুজিছো, ইয়াত নিশ্চয় তোৰো কিবা এটা চাল আছে। আৰে ফাইনেল চালটোতো ময়েই দিছো না, যাৰ বাবে তই পাগলৰ দৰে আহি শ্মশান পালেহি। পিঞ্জৰাত সোমালি তই, পিঞ্জৰাত ওলাব নোৱাৰিবি। যিখন শ্মশানত তই এইজনী মানুহক বিধৱা কৰিছিলি, আজি সেইখন শ্মশানতে তোৰ চলা সকলো খেল খতম কৰি লেকচাৰ বন্ধ কৰ। ইয়াৰ পৰা কিন্তু বাচি যাব নোৱাৰিবি, কাৰণ মোৰ মানুহে গোটেই মন্দিৰ ঘেৰি আছে। তোৰ মানুহে মন্দিৰে ঘেৰি আছে, মোৰ মানুহে গোটেই শ্মশান ঘেৰি আছে। চৰকাৰী মানুহ হাতত বন্দুক বাৰুদ লৈ গোটেই শ্মশান ঘেৰি আছে। উকিলক 25% টোপ দিছিলি, হজম কৰিব নোৱাৰিলে বেটাই বমিয়াই দিলে। পুলিচৰ আগত তোৰ অভিসন্ধিৰ কথা সকলো ফাদিল কৰিলে। মন্দিৰৰ চাৰিওফালে চা, তোৰ মানুহ এটাও নাই, চব পলাই পতং দিলে। চৰকাৰী মানুহে ঘেৰি আছে, খতমে কৰি পেলা। মানুহ নহয়, ঈশ্বৰৰ দানৱ, যে তোমাক বিধৱা কৰিলে, তোমাৰ শহুৰক হত্যা কৰিলে, ইয়াৰ মনোবোৰ বুকুৰ পৰা আঁতৰাই নি মোক পাগল কৰিলে। গতিকে ইয়াক আইনে শাস্তি প্ৰদান কৰিব। ইয়াক গাড়ী উঠাই লওক। থ্যাংক ইউ ভেরি মাচ, আপনি আমাক কৰা সহায়ৰ কাৰণে। বল মই ক'ত পাম দাদা? মোৰ কলিজাৰ টুকুৰাটোক বিচাৰি দিয়ক দাদা, মোৰ কলিজাটোক বিচাৰি দিয়ক দাদা। এই কল্যাণ হাজৰিকাই বোলে তাৰ পুতেকলৈ, মানে বাহিৰত পৰি থকা ল'ৰাটোলৈ হিয়া মনক বিয়া কৰোৱাৰ মানে প্ৰস্তাৱ দিছিল তোমাক? দিছিল দাদা। হাৰামজাদাই বৈবাহিক সূত্ৰ সম্পত্তি হাত কৰাৰ এটা খেল খেলিছে। এই খবৰটো হিয়া মনুৱে পাই পাগলীৰ দৰে তাই মোৰ কাষ পাইছিলহি। তাইৰ মুখেৰে কথাবিলাক শুনি ময়ো এইখন খেল আৰম্ভ কৰিলো। তাইক আত্মগোপন কৰি ৰাখিলো, যিটো খবৰ তোমাকো দিয়া নাছিল। সেইবোৰ কি কৈছে দাদা? হিয়া মনু ক'ত আছে? ঘৰত আছে, ঘৰত মামীয়েকৰ লগত আছে। নবৌৰ লগত? আৰে নবৌৰ ভুল ভাগিল,
ল'ৰাই শহুৰৰ ঘৰৰ স্বৰূপ দেখা পালে এতিয়া মাক পুতেক দুই সংশোধন দুইটাই নিগুৰ পেলাই দিলে বাপে ঘৰত আছে হাঁহি ফূৰ্তি কৰি আছে এই সকলোবিলাক মা মহা শ্মশানৰ আশীৰ্বাদ জয় মা মহাশ্মশান